ৰাজ্যৰ হস্ততাঁত শিপিনীসকলেও এই সময়ছোৱাত নিজৰ পৰিয়ালৰ আৰ্থিক সচ্ছলতা বঢ়াবৰ বাবে বহু কাম কৰাৰ অৱকাশ আছিল। কিন্তু এই ক্ষেত্ৰত শিপিনীসকল বা পশুপালকসকলৰ বাবেও যেনেধৰণে ৰেহাই মূল্যত খাদ্য সামগ্ৰী দিয়াৰ দৰে ব্যৱস্থা কৰিব পৰা গ'ল হয়, হাট বজাৰত যিসকলে ঘূৰি ফুৰি নিজৰ পৰিয়াল পোহপাল দিয়ে তেখেতসকলক এই লকডাউনৰ ফলত হোৱা পৰিৱেশৰ বাবে মাহেকীয়া কিছু আৰ্থিক সকাহ দিয়াৰ ব্যৱস্থা যেনেকৈ কৰিব পৰা গ'ল হয়, বা ক্ষুদ্ৰ ব্যৱসায়ী যিসকলে গ্ৰামাঞ্চল নগৰাঞ্চলত ঘৰ ভাড়া কৰি ব্যৱসায় কৰি নিজৰ লগতে কৰ্মচাৰীসকলক পৰিয়াল পোহপাল দিয়ে তেখেতসকলৰ বাবে বিজুলী ৰেহাই, ঘৰ ভাড়া আংশিক ৰেহাই আদি দিয়াৰ দৰে ব্যৱস্থা কৰা হ'লে নিশ্চয় বৰ্তমান পৰিস্থিতিত অসমৰ স্বনিয়োজিত সকলোৱেই লাভান্বিত হ'ল হয়। টুৰিজিম ছেক্টৰটোৰ অসমৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ। যোৱা সময়ছোৱাত লকডাউন আৰু অন্যান্য কাৰণবশত প্ৰায় 2 বছৰতকৈ অধিক কাল ধৰি এই ব্যৱসায়ত জড়িত থলুৱা ব্যৱসায়ীসকলৰো পানীত হাঁহ নচৰা অৱস্থা হৈছে। তেনে ক্ষেত্ৰত যোৱা সময়ত যদিও এটা আঁচনি দিয়া হৈছিল সঞ্জীৱনী নামৰ, এই আঁচনিটো বিশেষ সফল হোৱা বুলি ক'ব নোৱাৰি, যিহেতু ইয়াত লোন দিবলৈ কোৱা হৈছিল, কিন্তু তেওঁলোকৰ যেতিয়া ব্যৱসায় নাই লোন লৈ পেলাই আকৌ তেওঁলোকে ধৰুৱা হ'বলৈ বিচৰা নাছিল। সেই গতিকে তেখেতসকলকো আৰ্থিক অনুদান দিয়াৰ কথাটো চিন্তা কৰা হ'লে এটা অন্যতম থলুৱা উদ্যোগ লগত জড়িতসকল বাছি থাকিলে হয়। কিন্তু কৃষি আৰু আনুষংগিক বিষয়ৰ শোচনীয় অৱস্থাই জনমূৰি আয় হ্ৰাসৰ অন্যতম কাৰণ বুলি ঠাৱৰ কৰা হৈছে। কৃষিৰ ক্ষেত্ৰত 2019-20 বৰ্ষৰ সমৃদ্ধিৰ হাৰ 2.35%, কৃষি আৰু আনুষংগিক ক্ষেত্ৰত ঘৰুৱা উৎপাদন 19% পৰা 15%লৈ হ্ৰাস পাইছে। শস্যৰ বৃদ্ধিৰ হাৰ মাত্ৰ 1.8% আৰু পশুধনৰ বৃদ্ধিৰ হাৰ 0.69%। কিন্তু এই 2021 বৰ্ষৰ বাজেটখনত কৃষিৰ ক্ষেত্ৰতো আমি বিশেষ গুৰুত্ব দিয়া দেখা নাই। কৃষিৰ শিতানত পূৰ্বৰ তুলনাত ধনৰ পৰিমাণ কম কৰাহে দেখা গৈছে। ঠিক তেনেকৈ অসমত পূৰ্বতে কোৱা হৈছিল 2টা বা 3টা খেতি প্ৰতিজন কৃষকে কৰিব পৰাকৈ বিভিন্ন আঁচনি গ্ৰহণ কৰা হ'ব, কিন্তু এই বাজেটত তেনেধৰণৰ বিশেষ আঁচনি ৰূপায়ণৰ কথা আমি পোৱা নাই। তদুপৰি কৃষকৰ সমস্যা, উন্নত বীজ, জলসিঞ্চন আদি এইবিলাকৰ ক্ষেত্ৰতো যেনেধৰণৰ পুঁজি ব্যয় কৰাৰ কথা প্ৰস্তাৱ হ'ব লাগিছিল সেইখিনিও ইয়াত দেখা পোৱা নাযায়। বৰ্তমান সময়ত দেখা গৈছে যে বহু কৃষকে বজাৰ নাপাই পেলাই তেওঁলোকৰ সামগ্ৰী নষ্ট কৰিব লগা পৰিৱেশ। এই কথাটো আজি 2 বছৰ ধৰি হৈ আছে, কিন্তু এই ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপো আমি দেখা নাই। ৰাজ্যখনত বৰ্তমান নিবনুৱা সমস্যাটো অতি ভয়াৱহ আৰু এই কথা আমি সকলোৱে জানো। চৰকাৰেও সেই গতিকে প্ৰতিশ্ৰুতি দিছে 1 লাখ চাকৰি দিবলৈ, কিন্তু ই নিশ্চিতভাৱে এপাচি শাকত এটা জালুকৰ নিচিনা। আৰু চৰকাৰে যি কমিটি গঠন কৰি দিলে, এই কমিটিখনে দেখা গৈছে আজি কিছুদিন পূৰ্বে আমাৰ 1 লাখ চাকৰি ইতিমধ্যে খালী আছে বুলি কোৱা হৈছিল, আৰু যোৱা বাজেটত কোৱা হৈছিল এই 1 লাখ চাকৰি এসপ্তাহৰ ভিতৰত ডিপাৰ্টমেণ্টৰ পৰা এপ্ৰুভেল বিচাৰিলে দিয়া হ'ব, কিন্তু সেইখিনি দিয়া নহ'ল। আৰু এতিয়া নতুনকৈ যিখিনি পদ সৃষ্টি হ'ব তাত পুৰণা কিছুমান পদ বিভিন্ন বিভাগৰ কৰ্তন কৰা হৈছে, আৰু এই কৰ্তন কৰোঁতে নিশ্চিতভাৱে লক্ষ্য কৰিব লাগিছিল যিখিনি ৰাইজৰ লগত জড়িত বিভাগ সেইখিনিত কৰ্তন কৰা হৈছে নেকি। কিন্তু এতিয়া দেখা গৈছে যে বহুত ৰাইজৰ লগত জড়িত বিভাগৰো পদ সৃষ্টি কৰাৰ পৰিৱৰ্তে কৰ্তন কৰি অন্য কেতবোৰ বিভাগত পদ দিয়া হৈছে। সেই গতিকে এই বাজেটত ৰাজ্যৰ নিবনুৱাসকলৰ বাবেও খুব এটা উৎসাহজনক প্ৰস্তাৱ আমি পাবলৈ পোৱা নাই। ৰাজ্যৰ আইন শৃংখলা আৰু দুৰ্যোগৰ সময়ত অসমৰ গৃহৰক্ষী বাহিনীৰ ভূমিকা শলাগিবলগীয়া। আজি কিছুদিন পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ড্ৰাগছ অভিযুক্তক কৰায়ত্ব কৰাৰ বাবে এজন গৃহৰক্ষী জোৱানক অসম আৰক্ষী সেৱাত নিয়োগ কৰিছে। এইটো এটা অতি প্ৰশংসনীয় কাম। যোৱা বহুদিন ধৰি অসমৰ হোমগাৰ্ডসকলে পুলিচৰ লগত সমানেই আমাৰ বিভিন্ন দুৰ্যোগ আৰু আইন শৃংখলাৰ দায়িত্বত কাম কৰি থকাৰ বাবে তেখেতসকলৰ মাননি বৃদ্ধি কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। অসমৰ বাদ দি অন্য কেতবোৰ ৰাজ্যত তেখেতসকলৰ যি মাহেকীয়া মাননি সেইখিনি 20ৰ পৰা 25,000 টকাৰ ওপৰত বুলি ইতিমধ্যে গম পোৱা গৈছে। মই আশা ৰাখোঁ অসমৰো গৃহ বিভাগৰ যি পুঁজি আবণ্টন ইয়াক কিছু বৃদ্ধি কৰি এই গৃহৰক্ষীসকলকো অসমৰ অন্য ৰাজ্যত যেনেকৈ গৃহৰক্ষীসকলক অধিক পাৰিশ্ৰমিক দিয়া হয়
তেনেকুৱা এটা ব্যৱস্থা কৰিব আৰু নতুনকৈ যিমানবিলাক বেটেলিয়ন আৰক্ষী মকৰল কৰা হ'ব তাতো তেওঁলোকৰ বাবে এটা কোটাৰ ব্যৱস্থা কৰিব। মহোদয়, ৰাজ্যৰ বিভিন্ন বিভাগত বহুদিন ধৰি শিক্ষা গড়কাপ্তানি জনস্বাস্থ্য কৰি পঞ্চায়ত আদি বিভিন্ন বিভাগত বহু কৰ্মচাৰী বিনা বেতন ঠিকাভিত্তিক অথবা নিৰ্ধাৰিত বেতনত নিযুক্ত হৈ আছে। এইসকলৰ বহুদিনীয়া সেৱাৰ কথাটো উপলব্ধি কৰি নতুনকৈ হ'বলগীয়া পদসমূহত তেখেতসকলকো যাতে বিবেচনা কৰা হয়, এই কথাও মই যিহেতু বাজেট প্ৰস্তাৱত নাই মই অনুকিয়াই দিছোঁ। ঠিক তেনেকৈ বিদ্যালয়সমূহতো ঠিকাভিত্তিক কৰ্মচাৰী বহু নাই আৰু সেই গতিকে বহু বিদ্যালয় এজনীয়া শিক্ষক হৈ আছে, যাৰ ফলত উন্নত মানদণ্ডৰ শিক্ষা গ্ৰহণ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হৈ আছে। যি সময়ত ডিজিটেল ইণ্ডিয়া ডিজিটেল আসামৰ কথা কোৱা হৈছে, সেইখিনি সময়ত কিন্তু এতিয়াও বহুত ঠিকাভিত্তিক নিয়োজিত কম্পিউটাৰ শিক্ষকে কাম কৰি আছে। চৰকাৰে এইবাৰ কোভিড পৰিস্থিতিৰ বাবে মোকাবিলা কৰিবলৈ মোবাইল ফোনৰ কথা কৈছে, কিন্তু মোবাইল ফোনৰ দিয়াৰ পূৰ্বে ইয়াৰ কেনেকুৱা প্ৰভাৱ পৰিব পাৰে, যিহেতু নতুন নতুন বহুত তথ্য ওলাইছে যাৰ যোগেদি শিশুৰ যি স্বাভাৱিক প্ৰক্ৰিয়া নিজৰ মানসিক বৃদ্ধিৰ প্ৰক্ৰিয়া ইয়াত বিৰূপ প্ৰভাৱ পৰিব নি, এই কথাখিনি চাই মোবাইলৰ পৰিৱৰ্তে অন্য কিবা ডিভাইচ আনিব পাৰে নি যিটো লিমিটেড এক্সেছ থাকিব, এনেকুৱা ধৰণৰ পৰামৰ্শ এটাও মই চৰকাৰক আগবঢ়াব বিচাৰিছোঁ। ইয়াৰ উপৰিও যিহেতু 2016 চনৰ এটা তথ্য আছিল, ভাৰতবৰ্ষৰ মাত্ৰ 25% পৰিয়ালতহে ইণ্টাৰনেটৰ ব্যৱস্থা আছে। তেনে ক্ষেত্ৰত এই ব্যৱস্থাটো মাত্ৰ কেতবোৰ ঠিকাদাৰক ছাপ্লাই দিয়া ব্যৱসায় হ'ব নে প্ৰকৃততে কামত আহিব, এই কথাখিনিও পুংখানুপুংখৰূপে বিবেচনা কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু এই কোন শিতানৰ পৰা এইখিনি দিয়া হ'ব সেইখিনিও স্পষ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ। এটা ভাল খবৰ যে অসমত আৰু প্ৰায় 5খনমান নতুন মেডিকেল কলেজ আৰু ইঞ্জিনিয়াৰিং কলেজৰ প্ৰস্তাৱ ৰখা হৈছে। তাৰ বাবে এইবাৰ 16 কোটিকৈ টকা দিয়া হৈছে। উপাধ্যক্ষ মহোদয়, ইয়াৰ বাবে এটা নিৰ্দিষ্ট টাইম ফ্ৰেম হ'লে ভাল আৰু যিহেতু এখন মেডিকেল কলেজৰ বাবে 400 পৰা 500 কোটি টকা লাগে, সেই গতিকে আমি 3 বছৰত সম্পূৰ্ণ কৰিম নে 4 বছৰত সম্পূৰ্ণ কৰিম এই কথাখিনি চাই এই 16 কোটি টকাৰ পৰিৱৰ্তে প্ৰথম বছৰতে 100-150 কোটি টকাকৈ আবেদন দিবলৈ মই অনুৰোধ জনাইছোঁ। ভাৰতৰ অসমক শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্তিৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ পূৰ্বে বহুবাৰ উল্লেখ কৰিছে, মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে, কিন্তু ঔদ্যোগিক খণ্ডৰ বিকাশৰ অবিহনে এইখিনি সম্ভৱ নহয়। মহাৰাষ্ট্ৰ, তামিলনাডু, কৰ্ণাটক, হাৰিয়ানা আদি ৰাজ্যত ঘৰুৱা উৎপাদন আৰু নিয়োগৰ ক্ষেত্ৰত উদ্যোগে অধিক অৰিহণা যোগাই আহিছে। আমাৰ অসমৰ ক্ষেত্ৰত শেহতীয়াকৈ মৰাপাটৰ উদ্যোগ যিটো আছে সেইটো অহা আগষ্ট মাহৰ ভিতৰত পুনৰ কাৰ্যক্ষম কৰিব বুলি কোৱা হৈছে। কিন্তু আজি বহু বছৰ ধৰি চৰকাৰে প্ৰতিশ্ৰুতি দি থকা দুটা কাগজ কলৰ ক্ষেত্ৰত এই বাজেট প্ৰস্তাৱত কোনো কথাই আমি নাপালোঁ, যিটো যোৱা সময়ছোৱাত মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী আদি সকলোৱে কৈছিল যে এই উদ্যোগকেইটা যিহেতু ইয়াৰ কাগজৰ ডিমাণ্ডো আছে, আমি থলুৱাভাৱে আত্মনিৰ্ভৰ ভাৰত কৰিব পাৰোঁ, সেই গতিকে এই উদ্যোগকেইটাক আমি কেনেকৈ পুনৰুজ্জীৱিত কৰিব পাৰোঁ, ইয়াৰ যিসকল কৰ্মচাৰী আজি প্ৰায় 5 বছৰ ধৰি দৰমহা পোৱা নাই তেওঁলোকক কেনেকৈ সকাহ দিব পাৰোঁ, এই ক্ষেত্ৰত কিছু চিন্তা কৰি আমাৰ উদ্যোগ বিভাগৰ যি প্ৰস্তাৱ তাত আৰু অধিক পুঁজি আবণ্টনৰ বাবে অনুৰোধ জনাইছোঁ। যি ৰাজ্যিক ৰূপান্তৰ আয়োগ, এই আয়োগে অসমৰ দুটা থলুৱা শিল্প বৰপেটাৰ আতচবাজী আৰু সৰ্থেবাৰীৰ কাঁহ পিতলৰ উদ্যোগো যোৱা জানুৱাৰী মাহত পৰিদৰ্শন কৰিছিল আৰু তেতিয়া চৰকাৰক প্ৰস্তাৱ দিছিল এইকেইটা পুনৰুজ্জীৱিত কৰিবলৈ। মই আশা ৰাখোঁ যে অসম চৰকাৰে যিহেতু চিটা আয়োগখন গঠন কৰিছে, এই আয়োগৰ পৰামৰ্শ অনুসৰি থলুৱা উদ্যোগৰ যাতে এটা লাভজনক ব্যৱসায় হ'ব পাৰে তাৰ বাবে যেনেধৰণৰ সহায় আগবঢ়াব লাগে আগবঢ়ায়। অনুৰূপ ধৰণে চিপাঝাৰত এখন ফাৰ্মাচিউটিকেল পাৰ্ক স্থাপন কৰাৰ কথা বাজেটত প্ৰস্তাৱিত হৈছিল, কিন্তু এই পাৰ্কখনৰ কোনো কাম হোৱা নাই আৰু বৰ্তমানৰ কোভিড পৰিস্থিতিত যিহেতু আমাৰ চৰকাৰীভাৱেও বহু ঔষধ কিনিব লগা হয়, সেই গতিকে যদি ফাৰ্মাচিউটিকেল পাৰ্ক এখন হয় তাত নিশ্চিতভাৱে বহু থলুৱা উদ্যোগীয়ে সুবিধা পাব আৰু চৰকাৰী ছাপ্লাই কৰিব পাৰিব। সেই গতিকে এই প্ৰস্তাৱটোও যাতে এই বাজেটত অন্তৰ্ভুক্ত কৰি কাম আগবঢ়াব পাৰে সেই কথাও মই দৃষ্টিগোচৰ কৰিলোঁ। মহোদয়, আটাইতকৈ বেছিকৈ যিকেইটা খণ্ডত কাম কৰিলে নিয়োগৰ বৃদ্ধি হয় সেইকেইটা হ'ল কনষ্ট্ৰাকশ্যন, গৃহ নিৰ্মাণ, পৰ্যটন, স্বাস্থ্য আদি। কিন্তু এই
গোটেইকেইটা বিভাগৰ ক্ষেত্ৰত পুঁজি আবণ্টন বা কেনেধৰণে এইখিনিক সন্তোষজনকভাৱে আগুৱাই নিব পাৰিব এই কথা নাই আৰু সেই গতিকে অসমৰ যি গৃহ নিৰ্মাণৰ এটা সন্থা আছে তেখেতসকলেও বাজেটখনৰ ওপৰত খুব ভাল মন্তব্য এতিয়াও দিয়া নাই 2019-20 চনৰ বাজেটখনৰ মহোদয় আমি যদি চাওঁ বহুখিনি অকল মই সময় বেছি নলওঁ কাকততে সীমাবদ্ধ থাকিলে ইয়াত বহুতখিনি ঘোষণা কৰা হৈছিল কিন্তু এই ঘোষণাবিলাক তেনেকৈ কাৰ্যকৰী হোৱা দেখা নাপালোঁ 2019-20 চনত প্ৰায় 6.5 লাখকৈ নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক ইউনিফৰ্ম দিয়াৰ কথা আছিল সেইখিনি নহ'ল মাইনৰিটি বিভাগৰ ছাত্ৰীৰ নামত হোৱা স্কলাৰশ্বিপ দিয়াৰ কথা আছিল সেইখিনিও হোৱা নাছিল প্ৰায় 1000খন বিদ্যালয়ত 1 লাখ টকাৰ সামগ্ৰী দিয়াৰ কথা আছিল 2,25,000 গৰাকী নৱম দশম শ্ৰেণীৰ ছাত্ৰীক চাইকেল প্ৰদান কৰাৰ কথা আছিল টেলি এডুকেশ্যন ভাৰ্চুৱেল ক্লাছৰুম আঁচনিত 250খন বিদ্যালয়ক সাঙুৰি লোৱাৰ কথা আছিল ঠিক তেনেকৈ সপ্তধাৰা আঁচনিত ৰাজ্যৰ প্ৰায় 400খন বিদ্যালয় সামৰি লোৱাৰ কথা আছিল এই গোটেইবিলাকেই বা বহু স্কুলত যেহেতু ডেস্ক বেঞ্চ নাই তাৰ বাবেও এটা বিশেষ আঁচনি যোৱা সময়ত ঘোষণা কৰা হৈছিল সেইখিনিও কিন্তু যোৱা সময়ত নহ'ল সেই গতিকে এই বাজেটত হোৱা ঘোষণাবিলাকো যাতে তেনেধৰণৰ নহয় তাৰ বাবে চৰকাৰে যাতে যাৱতীয় ব্যৱস্থা লয় সেয়া মোৰ অনুৰোধ বাজেটৰ বিগত বাজেটৰ বহু আঁচনি একশ্যন টেকেন ৰিপৰ্টত যি দিছে তাৰ দেখিলেই গম পোৱা যায় যে সেইখিনি ৰূপায়ণ হোৱা নাছিল আৰু এই ক্ষেত্ৰত 2019-20 বা 2021 বাজেটৰ যি একশ্যন টেকেন ৰিপৰ্ট আমাৰ লগত দিছে তাতে ওলাইছে যে আমি কেনেকৈ বাজেটৰ ঘোষণা বহুখিনি ৰূপায়ণ কৰিব পৰা নাই মহোদয় নিবনুৱা সমস্যা অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী বৃদ্ধি আদি বিষয়তো বিশেষ গুৰুত্ব এই বাজেটত নাই আমাৰ পূৰ্বতে কোৱা হৈছিল যে এটা প্ৰাইচ ষ্টেবিলিটি ফাণ্ড থাকিব যাৰ দ্বাৰা বজাৰত খাদ্য আৰু যোগান বিভাগে হস্তক্ষেপ কৰি খাদ্য সামগ্ৰীৰ মূল্য যাতে বৃদ্ধি নহয় অস্বাভাৱিকভাৱে এই হস্তক্ষেপ কৰিব কিন্তু এই বিষয়টো যোৱা সময়ছোৱাত আমাৰ আলোচনা হোৱাৰ পিছতো ইয়াৰ দ্বাৰা কেনেধৰণে উপকৃত হৈছে ৰাইজ সেই কথা ওলোৱা নাই যদিও তাৰ বাবে পুঁজি এলকেশ্যন ইয়াৰ পূৰ্বৰ বাজেটতো হৈ আছিল নিৰ্বাচনৰ পূৰ্বে চৰকাৰে যিসকল মহিলাই লোন লৈছিল মাইক্ৰ' ফাইনেন্স বন্ধন বেংক জাতীয় তেওঁলোকক সকলো ঋণ মাফ কৰিম বুলি কোৱাৰ পিছত এতিয়া তিনিটা ভাগত বিভক্ত কৰিছে কিন্তু ইয়াৰ দ্বাৰা কাক সকাহ দিব লোৱা বিচৰা হৈছে সেই কথাটো মই ঠিক স্পষ্টকৈ ধৰিব পৰা নাই কাৰণ যিসমূহ অনুষ্ঠানে লোন দিছিলে তেওঁলোকে প্ৰকৃততে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যি অৰ্ডাৰ সেইখিনি ভাইলেট কৰি দিছিলে সেই গতিকে যিসকলে আইন ভংগ কৰিছে তেওঁলোকৰ ওপৰত আমি শাস্তি বিহিব লাগিছিল তেওঁলোকে সকাহ পোৱাকৈ কোনো ছাবচিডি দিয়াৰ কথাটো কিমান দূৰ যুক্তিসংগত এই কথাটো পুনৰবাৰ বিবেচনা কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছোঁ কাৰণ যি মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউটবিলাকে কাম কৰিব লাগে তেওঁলোকৰ নিৰ্দিষ্ট গাইডলাইন আছিল আৰু গাইডলাইন অনুসৰি তেওঁলোকে দুটাতকৈ অধিক মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউটৰ পৰা কোনো ব্যক্তিয়ে ল'ব নোৱাৰে এই নিৰ্দেশনা উলংঘা কৰি তেওঁলোকে অসমত কেনেকৈ অসমৰ মহিলাসকলক সৰ্বশান্ত কৰাৰ এটা প্ৰক্ৰিয়া চলাইছিল যোৱা সময়ছোৱাত সেই কথাটো নিশ্চিতভাৱে তদন্তৰ বিষয় আৰু যি আমাৰ আইন অনা হ'ল সেই আইনখনো তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হ'ব বুলি কৈছিল ডেপুটি কমিশ্যনাৰৰ ওচৰত এটা লাইচেঞ্চ ল'ব লাগিব কিন্তু এই কামখিনিও যোৱা সময়ছোৱাত কিমান আগবাঢ়িলে এই কথাটো আজি চিন্তা কৰিব লগা যিহেতু ইয়াত কোৱা হৈছে প্ৰায় 7,500 কোটি টকা এই মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বাবে অসম চৰকাৰে দিব লাগিব এই অন্যতম এটা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি পূৰ্বৰ চৰকাৰৰ দিনত যেনেকৈ আছিল বানমুক্ত অসম এইবাৰ মিছন ব্ৰহ্মপুত্ৰৰ কথা কোৱা হ'ল কিন্তু ইয়াত কোনো দীৰ্ঘম্যাদী বিজ্ঞানসন্মত মেগা প্ৰজেক্টৰ কথা উল্লেখ কৰা নাই জলসম্পদ বিভাগে 19-20 চনতো কোনো পুঁজিৰ অভাৱৰ বাবে মথাউৰি আদি মেৰামতি কৰিব পৰা নাছিল এই কথা এই বিধানসভাৰ মজিয়াত প্ৰশ্নোত্তৰ শিতানত ওলাইছে সেই গতিকে বৰ্তমানে যি 893 কোটি টকা আবণ্টন এই পুঁজি যথেষ্ট কম সেই গতিকে এই পুঁজিও যাতে আৰু বৃদ্ধি কৰি বান আৰু গৰাখহনীয়া আদি যাতে আমি ৰক্ষা পাব পাৰোঁ তাৰ বাবে বিশেষ কিবা আঁচনি চৰকাৰক বাজেটৰ সময়তে ঘোষণা কৰিবলৈ মই অনুৰোধ জনাইছোঁ আমাৰ
ৰাজহৰ ক্ষেত্ৰত আবকাৰী বিভাগৰ কথা কোৱা হৈছে যে তেখেতসকলে যথেষ্ট ভাল কৰিছে আৰু আবকাৰী ৰাজহটো নিশ্চিতভাৱে অসমত সুৰাপান বেছি হোৱাৰ বাবেই হৈছে। অন্য কেতবোৰ ক্ষেত্ৰত যদি আমি চাওঁ যে টেক্স কালেকশ্যন তেতিয়াহ'লে তাত নিগেটিভত আছে। একমাত্ৰ ৰাজহ আৰু বিদ্যুতৰ ক্ষেত্ৰত আমাৰ ৰাজহ বৃদ্ধি পাইছে। কিন্তু এই সুৰাৰ পৰা পোৱা ৰাজহটোৱে অদূৰ ভৱিষ্যতে আমাৰ ৰাইজক আৰু ৰুগীয়া কৰিব নেকি, যাৰ ফলত আমাৰ সামাজিক ব্যয় বৃদ্ধি হ'ব নেকি, এই কথাটো এটা চাবলগীয়া। কাৰণ আজি দুদিন আগত এটা তথ্য ওলাইছে যে ভাৰতবৰ্ষত অত্যাধিক সুৰাপানৰ বাবে ৬২,০০০ লোকৰ কেঞ্চাৰত আক্ৰান্ত হৈছে। লেঞ্চেট ইণ্টাৰনেশ্যনেলত এই তথ্য আহিছে। সেই গতিকে আমি সুৰাৰ পৰা আৰু অধিক ৰাজহ লৈ পেলাই আমাৰ ৰাজ্যৰ অন্যান্য কাম কৰিম বুলি কৈছে। এই ক্ষেত্ৰত মই ভাবোঁ মাননীয় মন্ত্ৰীসভাই এই কথা কিছু চিন্তা কৰা উচিত। ৰাজ্যৰ ৮০৫খন বাগিচাত খোৱাপানীৰ যোগান জল জীৱন মিছনৰ, ইয়াৰ বাবে ধন্যবাদ জনাইছোঁ। কিন্তু পূৰ্বৰ ১২০ কোটিৰ পৰিৱৰ্তে এইবাৰ ৮১ কোটি আবণ্টন কৰা হৈছে আৰু ইয়াৰ ফলত যি কেতবোৰ আঁচনি চলি আছিল, দীনদয়াল দয়াল দাস পানিকা বা চাইমন সিংহৰ আঁচনি, যাৰ অধীনত নিবনুৱা চাহ জনগোষ্ঠীৰ শিক্ষিত যুৱক যুৱতীসকলক আৰ্থিক অনুদান দিয়া হয়, এইখিনি যোৱা সময়ছোৱাত ২৫,০০০ পৰিৱৰ্তে হ্ৰাস কৰা হৈছিল। GNM স্কলাৰশ্বিপ হ্ৰাস কৰা হৈছিল। সেই গতিকে এইখিনি বৰ্তমানৰ পৰিস্থিতিত যে হ্ৰাস নকৰে আৰু ইয়াক আৰু অধিক লোকক সাঙুৰি ল'ব পাৰে, তাৰ বাবে ৮১ কোটিৰ পৰিৱৰ্তে আৰু অধিক কৰিবলৈ মই প্ৰস্তাৱ আগবঢ়াইছোঁ। মহোদয়, অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিম বুলি কোৱাৰ পিছত এইবাৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ কাম কাজৰ ক্ষেত্ৰত পুঁজি আবণ্টন আৰু ইয়াত কি কি কৰা হ'ব, এই ক্ষেত্ৰত এই বাজেটত বিশেষ একো তথ্য নোপোৱাটোৱে চৰকাৰখনৰ যে অসম চুক্তিৰ প্ৰতি বিশেষ গুৰুত্ব দিব বিচৰা নাই, এইখিনি স্পষ্ট হৈছে। মই সেই গতিকে অসম চুক্তিৰ অধীনত বিভাগত আৰু কি কি কাম কৰা হ'ব আৰু লগতে আৰু কি পুঁজি আবণ্টন দি আৰু কি কৰিব পৰা যায়, এইখিনিৰ ক্ষেত্ৰত চৰকাৰক তেখেতসকলৰ এই বাজেটতে অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছোঁ। বাজেটত মহোদয় বহুখিনি কথা আঁচনি ধাৰ্য কৰা হৈছে। বাজেটত মুঠ ৰাজহ ৮৮,৯৭৯ কোটি টকা আহৰণ কৰা হ'ব বুলি কোৱা হৈছে। ইয়াৰ বাবে বিভিন্ন শিতানৰ পাবলগীয়া, কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলগীয়া, ৰাজ্যৰ নিজস্ব ৰাজহ, ৰাজ্যৰ নিজৰ কৰ কাটল, নন টেক্স ৰেভিনিউ, কেন্দ্ৰীয় চৰকাৰৰ চেণ্ট্ৰেল শ্বেয়াৰ টেক্সৰ আৰু বিভিন্ন আঁচনি ৰূপায়ণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱা গ্ৰাণ্ট চিনেড, এইবিলাক কেন্দ্ৰীয় চৰকাৰৰ পৰা ২০,৪১৯ কোটি টকা কেন্দ্ৰ কৰৰ অংশ হিচাপে পোৱা হ'ব বুলি কোৱা হৈছে। ইয়াৰ পূৰ্বৰ বাজেটখনত আমাৰ ২৬,০০০ কোটি টকা পোৱা হ'ব বুলি অনুমান কৰা হৈছিল, কিন্তু আমি প্ৰায় ১৭,২৩০ কোটি টকাহে পালোঁ। সেই গতিকে কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলগীয়া পুঁজিৰ অংশৰ ওপৰত নিৰ্ভৰ কৰি যদি আমি বাজেটখনৰ কথা চিন্তা কৰোঁ, তেতিয়াহ'লে ইয়াৰ কিমানখিনি সফল হ'ব পাৰিম, এই কথাটো নিশ্চিতভাৱে চিন্তা কৰিব লাগিব। কাৰণ আমাৰ GST ৫% কম হৈছিল, চেল টেক্স বা ভেটৰ যি পোৱা গৈছিল, যান বাহনৰ কৰ ১৪% যোৱা সময়ত কম পোৱা গৈছিল। বিদ্যুতৰ ওপৰত আমি ৩২% বেছি পাইছিলোঁ আৰু আবকাৰী ৰাজহ ৭% পাইছিলোঁ। সেয়েহে যি পৰিমাণৰ ৰাজহ দেখুওৱা হৈছিল সেইখিনি পোৱা হোৱা নাছিল আৰু সেই গতিকে আমাৰ যোৱা সময়ছোৱাত যিমান পুঁজি বা যিমান কাম কৰিম বুলি ধাৰ্য কৰা হয়, তাতকৈ ২৫%ৰ পৰা ২৩% এভাৰেজ ১৬ চনৰ পৰা আমি কম ব্যয় কৰি আহিছোঁ আৰু বাজেটত দিয়া প্ৰস্তাৱো সেই অনুপাতে কমকৈ ৰূপায়ণ হৈ আহিছে। ২০১৯-২০ চনৰ বা ২০-২১ চনৰো কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে পাবলগীয়া বহু শিতানৰ পুঁজিও এতিয়ালৈকে আমি সম্পূৰ্ণ আদায় পোৱা নাই। সেই গতিকে বাজেটৰ আকাৰ বৃদ্ধি কৰিলেও আমি ব্যয় কৰিব পাৰিব লাগিব, কিন্তু পূৰ্ব চৰকাৰে এই বাজেটৰ ব্যয় সম্পূৰ্ণ কৰিব পৰা নাই আৰু যোৱা বাজেটৰো প্ৰায় ৩৫,০০০ কোটি টকা ব্যয় আজি কেইদিনমান আগলৈকে হোৱা নাছিল, যিটো প্ৰস্তাৱিত ব্যয়ৰ ৭০%তকৈ কম। সেয়েহে আগন্তুক সময়ত যাতে এখন আমি সম্পূৰ্ণ অসমৰ স্বাৰ্থত অহা ভাল ব্যয় কৰিব পৰা বিভিন্ন আঁচনি থকা আৰু যাৰ দ্বাৰা ঘৰুৱা উৎপাদন আৰু বৃদ্ধি হয় আৰু বৰ্তমানৰ সময়ত যিসকল অসমৰ জনগণ তেখেতসকলৰ যাতে সকলো দিশত আগুৱাই নিব পাৰি, তেনেধৰণৰ আঁচনি এই বাজেটৰ যোগেদি পাম বুলি আশা ৰাখিছোঁ আৰু যিখিনি আমাৰ পৰামৰ্শ সেইখিনিৰ ক্ষেত্ৰত চৰকাৰে চিন্তা কৰি যাতে এই সংশোধন কৰে সেই অনুৰোধ জনালোঁ। আৰু লগতে শেহতীয়াকৈ এটা কথা ওলাই আছে যে সুৰহিত নামৰ এখন আঁচনি যোৱা ৫ বছৰ ঘোষণা কৰা হৈছিল, যাৰ যোগেদি প্ৰতিজন বিধায়কে তেখেতসকলৰ সমষ্টিৰ দুখীয়া ছাত্ৰ ছাত্ৰী আৰু
যিসকল ৰোগীয়া তেখেতসকলক আৰ্থিকভাৱে সকাহ দিব পাৰিছিল, এই আঁচনিখন এইবাৰ বন্ধ কৰি দিব বুলি শুনিছোঁ। মই সাধাৰণ ৰাইজৰ স্বাৰ্থত এনেকুৱা ধৰণৰ আঁচনি যাতে বন্ধ নকৰি তাৰ বাবে আৰু অধিক পুঁজি বৃদ্ধি কৰে, এই কথা চৰকাৰৰ দৃষ্টিগোচৰ কৰি মোৰ আলোচনা সামৰিছোঁ। ধন্যবাদ। নেক্সট আমাৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া। উপাধ্যক্ষ ডাঙৰীয়া, যোৱা 16 তাৰিখে আমাৰ অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী যিখন বাজেট এই পবিত্ৰ সদনত উপস্থাপন কৰিলে যে এইখন এখন অতি সুন্দৰ বাজেট তেখেতে ইয়াত উপস্থাপন কৰিছে আৰু ইয়াৰ বাবে তেখেতলৈ আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বাজেটত সকলো শ্ৰেণীৰ মানুহৰ যে ৰাজ্যখনৰ জনসাধাৰণৰ সকলো শ্ৰেণীৰ মানুহৰ উন্নয়নৰ কাৰণে, সমস্যা সমাধানৰ কাৰণে যিখিনি ইয়াত উপস্থাপন কৰিছে, এই কথাখিনি যদি ক'বলৈ যোৱা যায় মই 2 ঘণ্টাৰ ওপৰ সময় হয়তো বাজেটখনত লাগিব, কিন্তু চমুৱাই যিহেতু কথাখিনি ক'ব লাগিব, যিটো শংকা বিৰোধী দলপতি ডাঙৰীয়াই তেখেতৰ বক্তব্যত কৈছে যে বাজেটৰ আকাৰটো যদি ডাঙৰ হয় ব্যয় সেইমতে হ'ব লাগিব। যদি আমি 15-16 চনত চাওঁ তেতিয়া ব্যয় হৈছিল 63%, আৰু তাৰ পিছৰ আমি যদি 16-17 চনত চাওঁ ব্যয় হৈছে 73%। বাজেটৰ আকাৰো ডাঙৰ হৈছে। 17-18 চনত যদি চাওঁ ব্যয় হৈছে 76%, আৰু 18-19 চনত যদি চাওঁ ব্যয় 79%, আৰু 19-20 চনত যদি চাওঁ 82%ৰ ওপৰ ব্যয় হৈছে। গতিকে বাজেটৰ আকাৰেই ডাঙৰ নহয় যে জনসাধাৰণৰ কল্যাণৰ কাৰণে এই কাম কাজখিনি হোৱাৰ বাবে যে ব্যয় বৃদ্ধি হৈছে, যে এই যে বিত্তীয় শৃংখলা অনাৰ ক্ষেত্ৰত তেতিয়াৰ বিত্তমন্ত্ৰী দায়িত্বত থকা বা সেই সময়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিছিল তাৰ কাৰণে সফল হৈছিল, যে দিনে দিনে গ্ৰাফ ওপৰলৈ উঠিছিলে। কিন্তু আমি যদি 2001 চনৰ পৰা চাওঁ, তেখেতক মই নিজকে হিচাপ নিকাচ কৰি চাবলৈ অনুৰোধ জনালোঁ, কাৰণ এইখন বিধানসভাত ময়ো আছোঁ। গতিকে আমাৰ এই চৰকাৰে জনসাধাৰণৰ কল্যাণৰ কাৰণে বাস্তৱসন্মত চিন্তাৰে যিখিনি প্ৰস্তুত কৰিছে, যে ই কাৰ্যকৰী ব্যৱস্থাটো কেনেধৰণে কৰিব, ব্যয় কেনেধৰণে কৰিব, তাৰ চিন্তাৰ প্ৰতিফলন বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বাজেট বক্তব্যত ৰাখিছে। আৰু আমি দেখা পাইছোঁ যোৱা দিনবিলাকত যে মই বেছি কথা নকওঁ, যে PWD ডিপাৰ্টমেণ্টটো যেতিয়া সংস্কাৰ কৰিবৰ কাৰণে নতুন এক আঁচনিৰে প্ৰস্তুত কৰিছিল, আন্তঃগাঁথনি প্ৰস্তুত কৰিছিল, সেই সময়ত বহুতে সন্দেহ কৰিছিল। কিন্তু আমি দেখা পালোঁ যে PWD ডিপাৰ্টমেণ্টটোৱে এনেধৰণে আন্তঃগাঁথনি হ'ল যে সমষ্টি ভিত্তিত SDO ইঞ্জিনিয়াৰ দি এনেধৰণে ত্বৰান্বিত কৰিলে কাম কাজৰ, আজি PWD ডিপাৰ্টমেণ্ট সফল ডিপাৰ্টমেণ্ট, যে জনসাধাৰণ সন্তুষ্ট হোৱা এটা ডিপাৰ্টমেণ্ট, যিটো বিগত চৰকাৰ দিনৰ এটা ডাঙৰ এচিভমেণ্ট। গতিকে তেনেধৰণেই আমাৰ ডিপাৰ্টমেণ্টসমূহ সজাই পৰাই তুলিবৰ কাৰণে আজি বাজেট বক্তব্যত এই কথাবিলাকৰ প্ৰতিফলন হৈছে, যে দূৰদৰ্শী এক পদক্ষেপ গ্ৰহণ কৰিছে। মই এটা মাত্ৰ উদাহৰণ দিবলৈ বিচাৰোঁ, যে আন্তঃৰাজ্যিক সীমাৰ যিটো বিবাদ এইখন পবিত্ৰ বিধানসভাত মাজে মাজে পৰি আহিছে, যে এই বিবাদ দূৰ কৰিবৰ কাৰণে যদি দূৰদৃষ্টিৰে পৰিকল্পনা ল'লেহেঁতেন 50 বছৰৰ ওপৰ শাসনত থকা কংগ্ৰেছ দলৰ চৰকাৰে, তেতিয়াহ'লে হয়তো আজি এই সমস্যাৰ আমি সন্মুখীন নহ'লোহেঁতেন। যে এতিয়া যিটো কামাণ্ডো বেটেলিয়ান, যে সীমান্তত গঠন কৰিবৰ কাৰণে যিটো পৰিকল্পনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰিছে, বিত্তমন্ত্ৰী ডাঙৰীয়ানীৰ আজি বাজেট বক্তব্যত এই কথাটো প্ৰতিফলন হৈছে, যে ই দূৰদৰ্শী চিন্তা বুলি মোৰ অনুভৱ। যে সীমান্তত যদি আমাৰ এতিয়া একো নাই, মুক্ত সীমান্ত, য'ত আন ষ্টেটবিলাক অৰুণাচলেই হওক, মিজোৰামেই হওক, নাগালেণ্ডেই হওক, তেওঁলোক আগবাঢ়ি আহিছে, সীমান্তত তেওঁলোকে উন্নয়নমূলক কাম কৰি ধুনীয়াকৈ সজাই পৰাই লৈছে। কিন্তু আমাৰ সীমান্তত একো চৰকাৰীভাৱে কোনো ৰখীয়াও নাই, কাম কাজো নাই, গতিকে সীমান্ত মুক্ত হৈ আছে। যে সীমান্তত কামাণ্ডো বেটেলিয়ান গঠন কৰাটো এক দূৰদৃষ্টিৰে
কৰিছে এইকাৰণে যে সীমান্ত সুৰক্ষিত হৈ থাকিব আৰু তাত বিভিন্ন নহ'বলগীয়া কাম কাজ কিছুমান সীমান্তত হয়তো হৈ থাকিব নোৱাৰিব। গতিকে এই চিন্তাক আমি সকলোৱে আদৰণি জনোৱাটো উচিত আৰু তাৰ কাৰণে যদি আৰু বেছি ধন ধাৰ্য কৰিব লাগে সেইখিনি ক্ষেত্ৰতো কৰাটো উচিত। আৰু ৰাজ্যখনৰ যিটো ভয়ংকৰ পৰিস্থিতি, এই পৰিস্থিতিত আজি COVID-19ৰ কাৰণে যি এক পৰিস্থিতিৰ সন্মুখীন হৈছে, যে এনেকুৱাটো আমি বিধায়কৰ আৰম্ভণিৰ পৰা দেখা নাই, জন্মৰ পৰা এনেকুৱা কথা আমি কেতিয়াও শুনা বা দেখা নাছিলোঁ, যে এই পৰিস্থিতিৰ আজি মুখামুখি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে হৈছে। কিন্তু আজি আমাৰ ৰাজ্য চৰকাৰখনে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, আজি ইয়াৰ কৰ্মচাৰীয়ে কিন্তু এমাহৰ দৰমহাৰ কাৰণেও চিন্তা কৰিব লগা হোৱা নাই, তেওঁলোকৰ দৰমহা কৰ্তন হোৱা নাই। কিন্তু আমি যদি অন্যান্য ৰাজ্যত চাওঁ, আমি দেখিম ৰাজস্থানত কি হৈছে, মধ্যপ্ৰদেশত কি হৈছে, কেনেকৈ কৰ্মচাৰী দৰমহা কৰ্তনৰ ব্যৱস্থা হৈছে। গতিকে আমাৰ চৰকাৰখনে এই কথাবিলাক খুব কষ্ট কৰি কৰ্মচাৰীয়ে কষ্ট নোপোৱাকৈ, আৰু যোৱাকালি মই বিশ্বনাথ চাৰিআলিত আমাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া যেতিয়া গৈছে, তাত বিধৱা মহিলা স্বামী হেৰা হৈছে COVID-19, যে সেই মহিলাক যেতিয়া 2.5 লাখ টকাৰ চেক তুলি দিয়া হৈছে, যে চৰকাৰখনৰ প্ৰতি আশীৰ্বাদ কৃতজ্ঞতা বা আমি যি সন্তুষ্টি লাভ কৰিছোঁ যে তেওঁলোকক সেই 2.5 লাখ টকা, আৰু যিবিলাকৰ মৃত্যু হৈছে তেওঁলোকক 1 লাখ টকা বিনামূলীয়াকৈ চিকিৎসা কৰা, তেওঁলোকক টোপোলা দিয়া, বা এই যি ব্যৱস্থাবিলাক আমাৰ চৰকাৰে কৰিছে, যে কোভিড এই যুঁজখনত আমি জয়ী হ'মেই। আৰু তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াটো ইয়াত ঘূৰি ঘূৰি ক্ষীণাই গৈছে মানুহজন। গতিকে অভিভাৱক মন্ত্ৰী বা সকলোৱে যিখিনি কষ্ট কৰিছে, বিধায়কে যিখিনি কষ্ট কৰিছে, যে বিৰোধী দলৰ বিধায়কসকলকো আমি আহ্বান জনাব বিচাৰিছোঁ যে তেওঁলোকেও এই ক্ষেত্ৰত যিমান পাৰে সহযোগিতা আগবঢ়াক। এই যুঁজখনত আমি জয়ী হ'বই লাগিব। আজি বানমুক্ত অসম কৰাৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, ড্ৰাগছমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, পুলিচৰ মনোবল বৃদ্ধি কৰিবৰ কাৰণে আধুনিকীকৰণৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, এই কথাবিলাক আমি এটা স্বীকৃতি দিয়াৰ প্ৰয়োজন আছে। গতিকে সকলো দিশতে, যে কৃষকৰ কাৰণে, শ্ৰমিকৰ কাৰণে, কৰ্মচাৰীৰ কাৰণে, গৰ্ভৱতী মহিলাৰ কাৰণে, জন্ম হোৱা শিশুৰ কাৰণে, ছাত্ৰ জীৱনত কিমানখিনি সহায় তেওঁলোকক ইউনিভাৰ্চিটিলৈকে কৰা হৈছে, অংগনবাদী কৰ্মীক অংগনবাদী কেন্দ্ৰত 25 লাখ টকা দিয়াৰ কথা চিন্তা কৰিব পাৰিছিল নেকি আমাৰ আগৰ সেই চৰকাৰে? আজি 25 লাখ টকা শিশুসকলৰ পুষ্টিকৰ খাদ্য টকা তেখেতসকলৰ আন্তঃগাঁথনিৰ কাৰণে এটা কেন্দ্ৰত দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে এনে বহু কথা আছে, কিন্তু মই সেই কথাবিলাকলৈ নাযাওঁ। মই লাগি থকা এটা কথা চৰকাৰে বা বিত্তমন্ত্ৰী ডাঙৰীয়ানে বৰ গুৰুত্ব দিয়া মই দেখা পাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যটো সেই কথা দেখা পাইছোঁ যে আমি সংগঠিত ৰূপত আমি এটা বিপ্লৱ কৰিবৰ কাৰণে কিবা উৎসাহ দিয়া পদক্ষেপ এই বাজেটত প্ৰতিফলন হৈছে। যে আমাৰ 1 লাখ নিবনুৱাক চাকৰি দিব, কিন্তু 25 লাখ নিবনুৱাই কি কৰিব? বহিৰাজ্যত গৈ হাবুডাবু খোৱা, সেই নিবনুৱাসকলক সংস্থাপিত কৰিবৰ কাৰণে যি পৰিকল্পনা লৈছে, যে প্ৰডাকশ্যন আৰু আমাৰ উৎপাদন কৰিবৰ কাৰণে, লগতে নিয়োগ কৰিবৰ কাৰণে যি এক পদক্ষেপ গ্ৰহণ কৰিছে, যে আমি যদি উৎপাদন কৰোঁ, গাখীৰ যদি উৎপাদন কৰোঁ, মাছ যদি উৎপাদন কৰোঁ, মাংস যদি উৎপাদন কৰোঁ, তেতিয়াহ'লে নিয়োজিত হ'ব আমাৰ যুৱক যুৱতীসকল নিয়োজিত হ'ব। আৰু দিনে দিনে বহিৰাজ্যলৈ গৈ থকা টকা পইচাবিলাক সেই শ্ৰীৰামপুৰ গেটতে বন্ধ হ'ব, যে বহিৰাজ্যলৈ আমাৰ কোটি কোটি টকা দিনে দিনে যিখিনি গৈ আছে সেইখিনি ৰাখিবৰ কাৰণে, আমাৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবৰ কাৰণে, আমাৰ বজাৰ দখল কৰিবৰ কাৰণে, পথাৰত কাম কৰাৰ পৰিৱেশ ৰচনা কৰিবৰ কাৰণে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, যে গাখীৰৰ উৎপাদন বৃদ্ধি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি ইয়াত বাজেট বক্তব্যত বিত্তমন্ত্ৰী ডাঙৰীয়াই যিখিনি গীৰ গাই অনাৰ কথা কৈছে, যে আমি যিসকলে এই সম্পৰ্কত কিছু অধ্যয়ন কৰিছোঁ, আমি দেখিছোঁ যে মিল্ক 2 আৰু 1, যে মিল্ক 2 আমাৰ ঘৰুৱা গাইৰ দ্বাৰা উৎপাদিত গাখীৰ, আমাৰ দেশীয় গাইৰ দ্বাৰা উৎপাদিত গাখীৰ। যি মিল্ক 1 জাৰ্চি গাইৰ গাখীৰ হয়তো আমাৰ 5টা বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা নাই, কিন্তু মিল্ক 2
এই গাখীৰ উৎপাদন কৰিবৰ কাৰণে যিখিনি 5,000 গাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা বা এই কথাবিলাক বাজেট বক্তব্যত ৰাখিছে, ই এটা শুভ ইংগিত দিছে যে মিল্কটো গাখীৰৰ 5টা বেমাৰক আমি প্ৰতিৰোধ কৰিব পৰা ব্যৱস্থা এই গাখীৰৰ জৰিয়তেও আছে। যে এই গাখীৰ উৎপাদন কৰিবৰ কাৰণে দুগ্ধ সমবায়সমূহক যি সহায় আৰ্থিক অনুদান আগবঢ়োৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে, সংগঠিত ৰূপত দুগ্ধ বিপ্লৱ কৰিবৰ কাৰণে যি চিন্তাৰ প্ৰতিফলন হৈছে, আনঅৰ্গেনাইজ ছেক্টৰত আমি 5%হে সংগঠিতভাৱে দুগ্ধ বিপ্লৱ আমাৰ কৰিছে, 95%ে আনঅৰ্গেনাইজ। এটা অৰ্গেনাইজ কৰিবৰ কাৰণে যিটো পদক্ষেপ গ্ৰহণ কৰিছে, মাছ মাংস গাখীৰ উৎপাদন কৰিবৰ কাৰণে যিটো পদক্ষেপ গ্ৰহণ কৰিছে, আৰু কিছুমান নেতিবাচক কথাও প্ৰচাৰ হৈছে যে সব মাইকী গৰু হৈ যাব নেকি, এয়াই যিটো চলি থাকিব সেইটোতো নৰ্মেল প্ৰচেছত চলি থাকিব, এইটো হয়তো 50,000 গাই তেনেধৰণৰ চিন্তা কৰিছে। এতিয়া গাখীৰ উৎপাদন বৃদ্ধি কৰিবৰ কাৰণে যিটো পদক্ষেপ গ্ৰহণ কৰিছে, এই ক্ষেত্ৰত আমি আচলতে সকলোৱে দিহা পৰামৰ্শ আগবঢ়াই সহযোগিতা আগবঢ়াই আমি ইটিকিং কৰিব নালাগে। মই বাস্তৱ ক্ষেত্ৰত যিখিনি দেখা পাইছোঁ, আমি আজি 5 বছৰমান লাগি আছো এই দুগ্ধ বিপ্লৱত। আমি যেতিয়া ল'ৰাক বুজাই মেলি গাখীৰ উৎপাদন কৰি বজাৰলৈ পঠিয়াইছোঁ, ইনচাল্ট কৰা কিছু মানুহ যে বিজেপি চৰকাৰে তহঁতক গোৱালহে বনালে নেকি, তহঁতক চাকৰি বাকৰি নিদিয়ে এইটোহে কৰিলে নেকি, ল'ৰা অলপ হতাশ হয়। সেইবিলাক ক্ষেত্ৰতো আমি কিন্তু ইনচাল্ট কৰা এই কথাবিলাক যিবিলাক চলি আছে, নেতিবাচক কথা যিবিলাক চলি আছে, এইবিলাক বন্ধ কৰিবৰ কাৰণে সকলোৱে দায়িত্ব পালন কৰাৰ প্ৰয়োজন আছে। নহ'লে অসমখন যিটো ভাবি আছো আমি, এইখন অসম হৈ নাথাকে। কিন্তু গ্ৰাম্য অৰ্থনীতি যদি আমি ঠিক কৰিব নোৱাৰোঁ, আমাৰ অৰ্থনৈতিক ভেটি যদি শক্তিশালী কৰিব নোৱাৰোঁ, তেতিয়াহ'লে ইয়াত আন্দোলনৰ নামত নানান ধৰণৰ অসামাজিক কাৰ্য হৈ থাকিব, নানান ধৰণৰ অশান্তিৰ পৰিস্থিতি ইয়াত হৈ থাকিব। বহিৰাজ্যলৈকে হাবুডাবু খোৱা ল'ৰাবিলাকৰ সেই কান্দোন আমি কোনে শুনিম? তেওঁলোকৰ হতাশাৰ সেই কথাবিলাক হৃদয়ংগম কৰি তেওঁলোকক আমি অৰ্থনৈতিকভাৱে সচ্ছল কৰিবৰ কাৰণে এই চৰকাৰে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপ আমি প্ৰত্যেকেই উপলব্ধি কৰি কাম কৰাৰ প্ৰয়োজন আছে। হয়, এটা সময়ত ৰসৰাজ লক্ষীনাথ বেজবৰুৱাদেৱে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেখেতৰ বাজেট বক্তব্যত আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে, নুগুনো নলওঁ গম। সেই সময় আছিল কংগ্ৰেছ চৰকাৰৰ দিনত। আজি সময়ৰ আহ্বান যে আমি অসমীয়া নহওঁ দুখীয়া, ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বুলি সান্তনা নভিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম যে ৰসাতলে যাব, সেইটোহে সময় আজিৰ দিন। এতিয়া সেই সময়ছোৱাত আমি ৰাজনীতিৰ ঊৰ্ধত থাকি আমাৰ যুৱক যুৱতীসকলক সংস্থাপিত কৰি উৎপাদনমুখী যাত্ৰাটোত আমি আগবাঢ়ি যাব লাগিব। আৰু তাৰ কাৰণে মই বিশেষভাৱে আহ্বান জনাইছোঁ যে মাছ মাংস গাখীৰ আমি উৎপাদন কৰিব লাগিব। কৃষি কৰ্মৰ জৰিয়তে আমি যিখিনি উৎপাদন কৰিব পাৰোঁ, আমাৰ যুৱকসকলক কাম কৰিবলৈ লাজ নোহোৱাৰ পৰিৱেশ কৰি, কৰ্ম সংস্কৃতিৰ জৰিয়তে আমাৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰি, কৃষকক উপযুক্ত মৰ্যাদা দি, গো পালনৰ জৰিয়তে নিজৰ আত্মনিৰ্ভৰশীল হ'বলৈ বিচৰা যুৱকজনক হতাশ কৰাকে প্ৰকৃত সন্মান মৰ্যাদা দি আমাৰ অসমৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰিবৰ কাৰণে আমি কাম কৰিব লাগিব। আৰু সেই পৰিৱেশ গঢ়িবৰ কাৰণে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াৰ বাজেট বক্তব্যত এই কথা প্ৰকাশ পাইছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিন্তা কথা তেখেতৰ বক্তব্যৰ জৰিয়তে প্ৰকাশ পাইছে। আমি সৰ্বাংগীন উন্নতিৰ কাৰণে, নিবনুৱাসকলক আমি সংস্থাপিত কৰিবৰ কাৰণে, দেশৰ ভিতৰত 5খন ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰিবৰ কাৰণে কৰ্মৰ জৰিয়তে আমি আগবাঢ়িব লাগিব। অন্যথা কিন্তু আমাৰ গতি নাই। এই সঁচা উপলব্ধি কৰিবৰ কাৰণে মই প্ৰত্যেককে অনুৰোধ জনাইছোঁ যে আপোনালোকে অন্তত এই সময়ৰ আহ্বান, আপোনালোকে এই শক্তিশালী পদক্ষেপক আদৰণি জনাওক। আপোনালোকে সুদূৰ প্ৰসাৰী প্ৰভাৱ থকা যিবিলাক পৰিকল্পনা লৈছে, সেইবিলাকত আপোনালোকে সহায় আগবঢ়াওক। দুই এটা কথা বিৰোধী দলপতি ডাঙৰীয়াই কৈছে যে তেখেতৰ যিখিনি গঠনমূলক কথা কৈছে, সেইখিনি নিশ্চয় আমাৰ চৰকাৰে গ্ৰহণ কৰিব। আজি ময়ো বিত্তমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰোঁ যে বিভিন্ন সকলো দিশেই সামৰি লৈছে। এটা দিশ যাব
যে হাতী মানুহৰ সংঘাত, বনৰীয়া হাতীৰ হাতত কিছু মানুহৰ মৃত্যু হৈছে, যে সেই মৃত্যু হোৱা মানুহৰ সকাহ দিবৰ কাৰণে আমি কিবা এটা কৰিব পাৰোঁ নেকি। এতিয়াও পেণ্ডিং হৈ আছে 50 জনৰ ওপৰ মানুহ তেনেকৈ মৃত্যুমুখত পৰা, সেইটো ক্ষেত্ৰত কৰিব পাৰে নেকি। গতিকে মই বিশেষ দীঘলীয়া নকৰোঁ, উপাধ্যক্ষ ডাঙৰীয়া চাই থাকোঁতে মই গম পাইছোঁ সময় হৈছে মোৰ। যি হওক, এখন সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে আমি দায়বদ্ধতাৰ যি দলৰ পৰা নাহোঁ কিয় চৰকাৰ কৰিব। আপোনালোকেতো দিচাং ৰিচৰ্টৰ পৰা আহি ইয়াত আমি চৰকাৰ কৰিব বুলিয়ে ভাবিছিলোঁ, কিন্তু কি কৰিব, কাৰণ জনসাধাৰণে কথাবিলাক বুজি পায় যে কি কৰি আছে, দেখিছে, যাতায়াত ব্যৱস্থা দেখিছে, বিভিন্ন কথা কাম কাজ দেখিছে, যাৰ কাৰণে দিচাঙতে আপোনালোক থাকিল, সেইপিনে ঘৰলৈ গ'ল, আমাক ইয়ালৈ পঠিয়ালে। গতিকে আমি চৰকাৰ ভালকৈ চলাবলৈ যি এক কাম কাজ কৰাৰ পৰিৱেশ বিচাৰিছে সেইটো আপোনালোকে দিয়ক। এতিয়া সকলোৱে যে 24 আৱাৰ্ছ CM অফিচ খোলা, আমাৰ গাৰ্জেন মন্ত্ৰীসকল কেনেকৈ দৌৰিছে, আমাৰ বিধায়কসকলেও আমি কেনেকৈ কাম কাজত আমি আগবাঢ়িবলৈ বা কৰি আছোঁ। এতিয়া গৰুখুটি প্ৰজেক্টটো দায়িত্ব দিছে, নেতিবাচক কিছু কথা প্ৰচাৰ হৈছে, সেইটো হ'ব নালাগে। 9 কোটি টকা, 9 কোটি 60 লাখ টকা তাত উৎপাদন কৰিবৰ কাৰণে দিছে, তাত এভিকশ্যন কৰিবলৈ দিয়া নাই। কিন্তু এই এটা মেছেজ গৈছে যে তাত সেই পৰি থকা মাটিখিনি, তাত 16খন ফাৰ্ম আছে, তেওঁলোকৰ সেই মাটিখিনি খেতি বাতি কৰি তাত গৌশালা বনাই গৰু খুটিৰ পৰা গাই অনাৰ চিন্তা কৰিছে, মূৰা ম'হ অনাৰ চিন্তা কৰিছে, গাহৰি পালন কৰাৰ চিন্তা কৰিছে, মুৰ্গী পালন কৰাৰ চিন্তা কৰিছে, ছাগলী পালন কৰাৰ চিন্তা কৰিছে। সেইবিলাক কৰিবলৈহে আমাক দায়িত্ব অৰ্পণ কৰিছে। আমিতো তাত গৈ বন্দুক বাৰুদ লৈ পেলাই আমি এভিকশ্যন কৰিবলৈ তাত আমাক দায়িত্ব অৰ্পণ কৰা নাই নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে। গতিকে এইটো এটা নেতিবাচক প্ৰচাৰ কৰিছে। এতিয়া এনেকুৱা নেতিবাচক প্ৰচাৰে কিন্তু আমাক বাধা দিব নোৱাৰে, সেই কথাটো কিন্তু কৈ হ'লোঁ। বাধা আমাক দিব নোৱাৰে নেতিবাচক প্ৰচাৰে। আমি অহা বুধবাৰে তাত ভূমি পূজন কৰিম আৰু তাত কাম কাজত আমি হাত দিম। যেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছে যে অৰ্গেনিক বস্তু গুৱাহাটী বজাৰত পাব, আমি কষ্ট কৰিম। এই সদনত যি আশাৰ কথা ক'লে 3-4 মাহৰ পিছত আমি পাৰোঁ নেকি, কষ্ট কৰিম, চেষ্টা কৰিম, তাত ৰাতি থাকি হ'লেও আমি কাম কৰি অৰ্গেনিক বস্তু আমি এই গুৱাহাটী বজাৰত আমি উলিয়াবলৈ চেষ্টা কৰিম। তাৰ গাখীৰ আমি উৎপাদন কৰি গীৰ গাই জৰিয়তেও আমি মিল্ক গাখীৰ উৎপাদন কৰি পুষ্টিকৰ খাদ্য দিবলৈ আৰু ভেলুৰ এডিশ্যন কৰি পেলাই আমি আৰু গোপালকক আৰু অধিক লাভ দিবৰ কাৰণে সেই গাখীৰ দৈ, ক্ৰীম, পনীৰ, বাটাৰ, ঘিউ সব নিৰ্মাণ কৰি ৰসগোল্লা, লালমোহন পেয়ালৈকে নিৰ্মাণ কৰি আমি তাত এটা বিপ্লৱ আৰম্ভ কৰিম। গতিকে এইবিলাক হৈছে আমাৰ চৰকাৰৰ লক্ষ্য। আমাৰ চৰকাৰে এই বাজেটৰ জৰিয়তে এনেধৰণৰ চিন্তাবিলাক কৰি আপোনালোকৰ ওচৰত আগবঢ়াইছে। গতিকে এগৰাকী অসমৰ যুৱক হিচাপে যে সকলোৱে আমি ৰাজ্যখনৰ হতাশা দূৰ কৰিবৰ কাৰণে আমি ৰাজনীতিত বোকা ছটিয়াই এই কথাবিলাক এৰি অসমৰ সামগ্ৰিক উন্নয়নৰ কাৰণে অসমৰ নিবনুৱা যুৱক যুৱতীসকলক আমি সংস্থাপিত কৰিবৰ কাৰণে সকলোৱে একেলগে কাম কৰোৱা হওক, এখন সমৃদ্ধিশালী অসম গঢ়া হওক। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ এই চৰকাৰখনে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই যি বাজেট উপস্থাপন কৰিছে যে আমি একেলগে সকলোৱে কাম কৰোৱা হওক, এই আহ্বানেৰে মই উপাধ্যক্ষ ডাঙৰীয়াক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। এতিয়া নেক্সট আমাৰ AIDF দলৰ সন্মানীয় বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া, ছিনিয়ৰ। মাননীয় উপাধ্যক্ষ মহোদয়, আজি 2021-22 বিত্তীয় বৰ্ষৰ যি বাজেট বিত্তমন্ত্ৰী মহোদয়ে উপস্থাপন কৰিলে, অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে বাজেট
উত্থাপন কৰাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বাজেটে আমাৰ অসমবাসীৰ কাৰণে কিমান আশা ভৰসা প্ৰত্যাশা কিমান প্ৰতিশ্ৰুতি বা হতাশা কঢ়িয়াই আনিলে এই সম্পৰ্কে সম্যক আলোচনা কৰিব বিচাৰিছোঁ। উপাধ্যক্ষ মহোদয়, এইখন বাজেটত আমি দেখা পাইছোঁ 1,07,317 কোটি 54 লাখ টকাৰ প্ৰস্তাৱ দাঙি ধৰা হৈছে। বাজেটত যেটো আমি দেখা পাইছোঁ যে ৰেভিনিউ একাউণ্টত 88,979 কোটি টকা আৰু কেপিটেল একাউণ্টত 18,338 কোটি টকাৰ প্ৰস্তাৱ দাঙি ধৰা হৈছে। আৰু আমি অতি আশ্চৰ্যজনকভাৱে 566 কোটি 20 লাখ টকাৰ ঘাটি বাজেট মাত্ৰ দেখুওৱা হৈছে। কিন্তু এটা কথা আমি দেখা নাপালোঁ উপাধ্যক্ষ মহোদয়, যে এই কেইদিনমান আগতে AFRBM বিল 2021 যেটো সদনত উত্থাপন কৰা হ'ল, সেই বিলত আকৌ আমি দেখা পাইছোঁ যে আমাৰ GSDPৰ 4% লৈকে বড়ো কৰা বা ঋণ লোৱাৰ অনুমতি সদনৰ অনুমতি বিচাৰি বিত্তমন্ত্ৰীয়ে বিল দাখিল কৰিছে। এতিয়াও বিল পাছ হোৱা নাই, সম্ভৱতঃ অহা আগষ্ট মাহত এই বিল পাছ হ'ব। তো যোৱাবাৰেই যেতিয়া এই FRBM বিলত 0.25% দুবাৰ বৃদ্ধি কৰা হৈছিল, যে আমাৰ বাহিৰৰ পৰা যেটো ধাৰ লোৱাৰ আমাৰ কেপাচিটি, তেতিয়াই আমি আপত্তি কৰিছিলোঁ যে আমাৰ অসমখন ইমান ধাৰত পোত গৈ আছে, আকৌ যদি আৰু অতিৰিক্ত ধাৰৰ বোজা আমি বহন কৰোঁ, আমাৰ আজি জন্ম হোৱা শিশুটোৰ মূৰত কিমান টকা ধাৰৰ বোজালৈ জন্ম হ'ব। তাৰ পিছতো তদানীন্তন বিত্তমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় আশ্বাস দিছিল যে আমি এইটো মানে হায়েষ্ট কেপাচিটিত আমি এবাৰ FRBM বিলটো আনিলোঁ, ইয়াৰ পিছত যাতে আমি আৰু ল'বলগীয়া নহয়, এনেকৈ আমাক আশ্বাস দিছিল। তাৰপিছত আমি সদনে পাছ কৰি দিছিলোঁ যোৱা বছৰ। এইবাৰ দেখা গ'ল পুনৰ FRBM বিল 2021 পুনৰ এবাৰ উত্থাপন কৰা হৈছে, আৰু এইবাৰ প্ৰথম 3.50% আকৌ প্লাছ 0.50% টোটেল GSDPৰ বৰোয়িং কেপাচিটি বিচাৰি আকৌ বিল উত্থাপন কৰিছে। এতিয়া কথা হ'ল, এই যে ইমান ধাৰ আমি লৈ গৈ আছোঁ, আমি সদনে হয়তো অনুমতি দিম, বিল আগষ্ট মাহত পাছ হৈ যাব, আমি ইমান ধাৰ লোৱাৰ অনুমতি দিম, কিন্তু এই যে ধাৰৰ বোজা যে ইমান বঢ়াই লৈ গৈ আছোঁ, এই ধাৰৰ বোজাৰ পৰা অসমক উদ্ধাৰ কৰাৰ এক বাস্তৱসন্মত প্ৰতিশ্ৰুতি কিন্তু বাজেটত প্ৰত্যক্ষ নহ'ল। সভাপতি ডাঙৰীয়া, সভাপতি মহোদয়, আৰু এটা কথা যে এই বাজেটত কেইটামান ভাল কথা আছে, এইখিনি আমি স্বীকাৰ কৰোঁ, বিত্তমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাম। ইয়াতে আছে যেনেকৈ 1000টা স্বাস্থ্য উপকেন্দ্ৰক হাস্পাতাললৈ ৰূপান্তৰ কৰা হ'ব, অতি ভাল এটা আশাপ্ৰদ এটা বতৰা, যাৰ কাৰণে আমি বিত্তমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে আমি দেখিছোঁ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ঐতিহ্য সংস্কৃতি সংৰক্ষণ এটা বিভাগ খুলি তাৰ কাৰণেও পুঁজি ধাৰ্য কৰা হৈছে। ইয়াত আমি দেখিছোঁ ক্ষুদ্ৰ ব্যৱসায় আৰু কাৰুশিল্পীসকললৈ বিশেষ সাহায্যৰ প্ৰভিজন দিছে। এইকেইটা এটা ভাল দিশ, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বিত্তমন্ত্ৰী মহোদয়াক। কিন্তু আৰু কিছুমান কথাক আমাৰ হতাশো কৰিছে। সভাপতি মহোদয়, ইয়াত এটা কথা কোৱা হৈছে যে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি এইবাৰ বাজেটত 1 লাখ লোকক চাকৰি প্ৰদান কৰাৰ এটা প্ৰস্তাৱ আনা হৈছে, আৰু আমি দেখা পাইছোঁ কেইদিনমান পূৰ্বে বিত্তমন্ত্ৰী মহোদয়ে সভাপতি হিচাপে লৈ এটা কমিটিও বনোৱা হৈছে। আৰু এই 1 লাখ চাকৰি ক'ত ক'ত দিব, বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা ভেকেণ্ট পোষ্টৰ লিষ্ট লোৱা হৈছে। পবিত্ৰ সদনত আমাক 1,07,000 বিভিন্ন ডিপাৰ্টমেণ্টত ভেকেণ্ট হৈ থকা পোষ্টৰ তালিকাও দিয়া হৈছে, আৰু তাতে 1 লাখ চাকৰি দিয়া হ'ব বুলি কৈছে। কিন্তু সভাপতি ডাঙৰীয়া, এটা কথা আমি যদি কওঁ যে এইটোতো চাকৰি চৰকাৰে দি থকা নাই, আগত ভেকেণ্ট হোৱা পোষ্ট যোৱা চৰকাৰে ফিল আপ কৰিব পৰা নাছিল, অলপ দেৰিকৈ ফিল আপ কৰি আছে। মানে নিৰ্বাচনৰ যিটো প্ৰতিশ্ৰুতি আছিল যে 1 লাখ চাকৰি দিয়া হ'ব, আমি ভাবিছিলোঁ, অসমৰ ৰাইজে ভাবিছিল যে হয়তো 1 লাখ পোষ্ট ক্ৰিয়েট কৰিব, নিবনুৱাক আৰু 1 লাখ নতুন নিবনুৱাক তাত চাকৰি দিয়াৰ চৰকাৰে এটা ব্যৱস্থা ওলাব। এতিয়া দেখিলোঁ নতুন পোষ্ট ক্ৰিয়েশ্যনৰ কথা নাই, সেই যোৱা 5 বছৰত যে ফিল আপ কৰিব নোৱাৰিলে, ভেকেণ্ট হৈ আছিল পোষ্টবিলাক, যেটো 3 বছৰ 5 বছৰ আগত ফিল আপ কৰিব লাগিছিল, এইকেইটা দেৰিকৈহে ফিল আপ কৰি আহিব। এতিয়া মানে আমি এইটোহে গম পালোঁ, দেৰিকৈ ফিল আপ কৰিব, এইটো আগতেই কৰিব লাগিছিল। মানে গতিকে ইয়াত মানে কোন ডিপাৰ্টমেণ্টত কিমান খালী হৈ আছে লিষ্টটো
লিষ্টটো বিচাৰি আনিলে আৰু খালী পোষ্টৰ তালিকাখন দি দিলে মানে সেই 3 বছৰ 5 বছৰ আগৰটো ফিল আপ নকৰি দেৰিকে ফিল আপ কৰি আছে কিন্তু আমি ভাবিছিলো যেটো নিবনুৱা সংস্থাপন দিয়াৰ কাৰণে ইয়াত প্ৰতিশ্ৰুতি দিয়া হ'ব পোষ্ট ক্ৰিয়েট কৰা হ'ব সেইটো কিন্তু কৰা হোৱা নাই সভাপতি ডাঙৰীয়া কাৰণ এইটো কৰিবলগীয়া হলে আমি কিছুমান বাস্তৱসন্মত আমি পদক্ষেপ ল'ব লাগিলেহেঁতেন আৰু সেইটো কৰিবলৈ গ'লে আজি জাগিৰোড পেপাৰ মিল 5 গ্ৰাম কাগজ কল আৰু অসমৰ যি 13টা বৃহৎ উদ্যোগ আজি মৃত্যুমুখত পৰিল সেইকেইটা পুনৰ্জীৱিত কৰিলে তাৰ কাৰণে বাজেটত প্ৰভিজন ৰাখিলে তেতিয়াহে তাত পোষ্ট ক্ৰিয়েট হ'লে হয় নিবনুৱাসকলক সংস্থাপন দিব পাৰিলে হয় য'ত পোষ্ট ক্ৰিয়েট কৰিব পৰা যাব য'ত নিবনুৱা সংস্থাপন দিব পৰা যাব তেনেধৰণৰ কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট মৃত উদ্যোগক পুনৰুজ্জীৱিত কৰা বা অৰ্ধমৃতবিলাকক ৰিভাইভ কৰা এনেধৰণৰ কোনো প্ৰতিশ্ৰুতি কিন্তু বাজেটৰ প্ৰথমৰ পৰা শেষলৈকে বাৰে বাৰে লুটি আহিছিল সভাপতি ডাঙৰীয়া এটা বাক্য কিন্তু আমাৰ চকুত তেনেকুৱা নপৰিল এতিয়া সেই 1 লাখ পোষ্ট মানে সেই পুৰণা ভেকেন্ট পোষ্টহে দিয়া হ'ব গতিকে সেইটো কৰিব পাৰিলেহেঁতেন যদিহে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে মৃত উদ্যোগ পুনৰুজ্জীৱিত বা এইবিলাক পদক্ষেপ যদি চৰকাৰে ল'লেহেঁতেন সভাপতি ডাঙৰীয়া আৰু এটা কথা আমি আচৰিত হলো বাজেট বক্তব্যত বিত্তমন্ত্ৰী মহোদয়ে এটা কথা কৈছে যে অৰুণোদয়টো এটা বৃহৎ আঁচনি যেটো বাজেটত অন্তৰ্ভুক্ত কৰিছে যোৱা 5 বছৰ আগৰ বাজেটতেই মই কৈ আছো মোৰ কথাটো শুনিবলৈ ধৈৰ্য ৰাখক সদনত আহিলে যেনেকে কথা কোৱাৰ যোগ্যতাও লাগে শুনাৰ যোগ্যতাও লাগে শুনাৰ যোগ্যতাটো বেছি দৰকাৰ আচ্ছা এতিয়া এই কথাটো এই অৰুণোদয় আঁচনিটো ভাল কিমান লাখ দিয়া হ'ব কি কথা 830 টকাৰ পৰা 1000 টকা কৰা হ'ব গোটেইখিনি ভাল কথা এতিয়া কথা হ'ল আৰু তাতে এতিয়া কৰা হৈছে অৰুণোদয় যোনে পাব তাৰ ঘৰত অৰুণোদয় লোগো লগাব লাগিব এই যে শিকলিডাল লগাই দিয়া হ'ল মানে অৰুণোদয় যোনে পাব তাৰ ঘৰত অৰুণোদয়ৰ লোগো লগাব লাগিব শিকলি লগাই দিয়া হ'ল যে তোমালোকক আমাৰ চৰকাৰে অৰুণোদয় দিছে গতিকে তোমালোক আমাৰ অধীনস্থ হৈ গলা এই যে লোগোটো লগাই তোমালোকক মোহৰ মাৰি দিলো মানে তেওঁলোকক ইয়াত পলিটিক্যাল বেনিফিটটো কেনেকৈ হয় সভাপতি মহোদয় চাওক আচ্ছা বিত্তমন্ত্ৰী মহোদয় উত্তৰ দিবই আপোনালোক সবে যদি দি থাকে বিত্তমন্ত্ৰী মহোদয় কি উত্তৰ দিব কওকচোন আপোনালোকতো চাওক বিত্তমন্ত্ৰী মহোদয় উত্তৰ দিব সবে কিয় দি থাকে বিত্তমন্ত্ৰী মহোদয়তো উত্তৰ দিবই মোৰ কথাখিনি ক'ব দিয়ক এতিয়া কথা হ'ল এই যে অৰুণোদয় লোগো লগোৱাটো হ'ল এইটো মানে এই শিকলিডাল লগাই দিয়া হ'ল যে তোমালোকক যে অৰুণোদয় দিছো আৰু তোমালোক ইনডাইৰেক্টলি কিন্তু আমাৰ বহুতে হৈ গলা এই লোগো আমাৰ কাৰ্যকৰ্তাই লোগো চাই তোমালোকৰ ঘৰত যাব কাৰ ঘৰত অৰুণোদয় লোগো আছে গৈ তোমালোকে আমাৰ হৈ থাকিব লাগিব অহা ইলেকশ্যনত মানে মোটামুটি আইডেন্টিফাইড কৰি সিহঁতক কিন্তু শিকলিডাল লগাই দিয়া হ'ল গতিকে আগে পিছে আৰু বহুত আঁচনি আগে পিছে বহুত আঁচনি এনেকৈ হয় আৰু এইবিলাকতো লোগো লগোৱাৰ কোনোদিন চিষ্টেম নাছিল মানে এইটো আইডেন্টিফাই কৰা ইমান দৰকাৰটো কিয় হ'ল মানে নেক্সট পঞ্চায়ত নিৰ্বাচনৰ কাৰণে নে এমপি ইলেকশ্যনৰ কাৰণে মানে দৰকাৰটো ক'ত পৰিব কথাবিলাক ভাবি চাব লাগিব সভাপতি ডাঙৰীয়া তাৰ লগতে আৰু এটা কথা চাওক এই অৰুণোদয়ত 830ৰ পৰা 1000 কৰা হৈছে 170 টকা বঢ়াইছে ইফালে মিঠাতেলতেই বঢ়াই দিছে 140 টকা আৰু এই পেট্ৰল ডিজেল পিয়াজ অন্যান্য যে আছে মানে 130 টকা 170 টকা বঢ়ালে অৰুণোদয় আৰু এই ফেমিলিটোৱে মাহটোত যিমান বজাৰ কৰিলেহেঁতেন এই ফেমিলিটোৱে এক মাহত যিমান বজাৰ কৰিলেহেঁতেন সেই বজাৰৰ মূল্য 5000 টকা বঢ়াই দিলে মানে যিমান টকা তেওঁ বজাৰ চলি গ'লহেঁতেন এক মাহত 5000 টকা বেছিকৈ ভৰিব লাগিব ইফালে বঢ়াইছে 170 টকা চাওক খেলটো কেনেধৰণৰ সভাপতি ডাঙৰীয়া খেলটো কিমান এটা মানে পৰিকল্পিত খেল কথাটো কিন্তু বুজি পাই যাব সভাপতি ডাঙৰীয়া তাৰ লগতে আৰু এটা কথা সভাপতি ডাঙৰীয়া অৰুন্ধতী স্বৰ্ণ আঁচনি যেটো আছিলে এইটোতো 5 বছৰ আগৰ পৰাই প্ৰত্যেক বাজেটত আহি আছে 2 বছৰ 19-20ৰ পৰা 20-21 লৈকে 100 কো দিব নোৱাৰিলে এইবাৰ দেখাইছে 2 বছৰত 7000 মান হেৰিক দিয়া হ'ল মানে আৰু কিন্তু এইটো যিমান হেৰি বজাই থকা হৈছিলে কিন্তু কভাৰেজটো দেখিলে আমি বহুত কম হৈছে মানে এনেকৈ আঁচনি বহুত নাম দি বেলেগ কৰিব পৰা যায় কিন্তু এটা আঁচনিয়ে কভাৰ কিমান কৰিছে কিমান মানুহ সামৰি লৈছে সেই কথাবিলাক আমি চাব লাগিব তাৰপিছত সভাপতি ডাঙৰীয়া আৰু এটা কথা ইয়াত চাওক ইয়াত আমি দেখিছো কোভিডৰ যেটো বৰ্তমান বিধ্বস্ত অৰ্থনীতি কোভিডৰ এই বিধ্বস্ত অৰ্থনীতিত বৰ্তমান দেখা গ'ল যে এই যে মধ্যবিত্ত পৰিয়ালবিলাক শ্ৰমিকসকল ক্ষুদ্ৰ
যিসকল ব্যৱসায়ী দোকানী তেওঁলোকৰ যিটো অৱস্থা এই অৱস্থাত তেওঁলোকক সকাহ দিয়াৰ কিন্তু কোনো বাস্তৱসন্মত পদক্ষেপ আমি দেখা নাপালোঁ আৰু সভাপতি ডাঙৰীয়া মানুহ ইমান বিপদত পৰিছে বহুত মানুহে আমাক মেছেজ দিয়ে ভাল সম্ভ্ৰান্ত পৰিয়ালৰ তো ছাৰ আমি খাবলৈ অসুবিধা হৈছে পাৰে যদি একাউণ্টত কিবা দিয়ক লাজত ক'ব নোৱাৰে সমাজত মানে এনেকুৱা অৱস্থা হৈছে গতিকে এই সংক্ৰান্তত ইভেন বহুত যিবিলাক কণ্টেইনমেণ্ট জোন কৰা হৈছিলে এই কণ্টেইনমেণ্ট জোনবিলাকক তেওঁলোকক 2000 টকাৰ সামগ্ৰী 24 ঘণ্টাৰ ভিতৰত দিয়াৰ কথা আছিলে বহুতৰ কণ্টেইনমেণ্ট জোন পাৰ হৈ মাহ পাৰ হৈ গ'ল এতিয়ালৈকে 1 টকাৰো পোৱা নাই গতিকে এইবিলাকত যদি কণ্ট্ৰলিংটো ভালকৈ নাথাকে গতিকে এই কোভিডৰ যিটো পৰিস্থিতি কোভিডৰ পৰিস্থিতিত কিন্তু এই মানুহ মানে অনাগত দিনত এটা ভয়াৱহ প্ৰতিচ্ছবি কিন্তু আমাৰ চকুৰ আগলৈ আহিব গতিকে সভাপতি ডাঙৰীয়া এই কথাবিলাক আমি এই বাজেট সংক্ৰান্তত সভাপতি ডাঙৰীয়া মই এটা কথা ক'ব খুজিছোঁ যদি ক'ৰবাত পোৱা নাই স্পেচিফিক কওক তেতিয়া গভৰ্ণমেণ্টে নিশ্চয়কৈ ব্যৱস্থা ল'ব গোটেই অসমত যদি তেনেকৈ কোৱা বুলি কয় এইটো এটা বেড মেছেজ যাব কাৰণ আমি নিজে চাই আছোঁ আমাৰ সমষ্টিত হওক বা আমাৰ নিজৰ নিজৰ জিলাবিলাকত হওক বা য'ত গাৰ্ডিয়ান মিনিষ্টাৰ তাত চাই আছোঁ তেনেকুৱা অসুবিধা হোৱা নাই গতিকে ক'ৰবাত যদি হৈছে তেখেতৰ সমষ্টিত ইমান ক'ভিড নাই কণ্টেইনমেণ্ট জোন তেখেতৰ সমষ্টিত নাই কণ্টেইনমেণ্ট জোন তেখেতৰ সমষ্টিত একেবাৰে নাই আছে যদি কম স্পেচিফিক দিলে ব্যৱস্থা ল'ম বাট এনেকৈ জেনেৰেলাইজ নকৰিব এইটোৱে এটা বেড মেছেজ দিব ঠিক আছে মই আপোনাক বেড মেছেজ দিব নাপায় ঠিক আছে আপোনাক লিষ্ট দি দিম কিন্তু সভাপতি ডাঙৰীয়া এটা কথা চাওক এই বাজেটখনত গৰাখহনীয়া প্ৰতিৰোধ অসমৰ আটাইতকৈ ডাঙৰ জ্বলন্ত সমস্যা হৈছে গৰাখহনীয়া যি গৰাখহনীয়াই আজিলৈকে হয়তো এইটো আমাৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়াই ভালেই পাব কথাখিনি মই যিখিনি কৈ আছোঁ গৰাখহনীয়াত এতিয়ালৈকে অসমত 3300 গাঁও নিশ্চিহ্ন হৈ গ'ল আৰু য'ত হয়তো 800 মান পাৰ্চিয়েলি গৈছে আধা গৈছে বাকী 2600 মান সম্পূৰ্ণৰূপে নিশ্চিহ্ন হৈ গ'ল নতুন গাঁও গৈয়ে আছে আৰু মানুহবিলাক ভূমিহীন গৃহহীন হৈয়ে আছে আৰু এইটো এটা নেভাৰ এণ্ডিং এটা প্ৰব্লেম ক্ৰিয়েট কৰি আছে মানুহবিলাক অনাই বনাই ঘূৰিছে ক'ৰবাত চৰকাৰী ভূমিত গৈ বেদখল কৰিছে বহুত নগুণাকতি হৈছে গতিকে এই যে সমস্যাটো হৈ আছে আজি এই গৰাখহনীয়া ৱাটাৰ ৰিচোৰ্চত মাত্ৰ 893 কোটি টকা দিলে তাতে মথাউৰিটোৱে বেছিভাগ যাব যিটো মই এইটো আচলতে আমাৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়াই ভাল পাব মই ইয়াত কৈ আছোঁ এই ডিপাৰ্টমেণ্টৰ পইচা দিব লাগিছিল জলসম্পদ বিভাগত আৰু দিব লাগিছিল কাৰণ অনলি মথাউৰি কেইটাতে বহুত পইচা গুচি যাব আৰু ডিপাৰ্টমেণ্টৰ অন্যান্য আছে গৰাখহনীয়াৰ কেইটামান অসমৰ জ্বলন্ত মানে একদম ভয়াৱহ স্পট আছে য'ত একদম অতি সোনকালে কিবা এটা পাৰ্মানেণ্ট নেচাৰৰ কাম নকৰিলে অতি ভয়াৱহ এটা পৰিস্থিতি হ'ব কিছুদিন পিছত আমাৰ ঢিং টাউন মৰিগাঁও টাউনলৈকে ভাবুকিৰ সন্মুখীন হৈ আছে এনেকুৱা এটা অৱস্থা আহি গ'ল গতিকে এই কথাটোত মানে আমি দেখিছোঁ বাজেটত খুব বেছি এটা গুৰুত্ব দিয়া হোৱা নাই গতিকে সভাপতি ডাঙৰীয়া আজি চাওক চাহ জনগোষ্ঠীৰ কাৰণে 81 কোটি টকা তেওঁলোকৰ কাৰণে ধাৰ্য কৰা হৈছে আৰু অসমত সংখ্যালঘু উন্নয়নৰ কাৰণে সংখ্যালঘু কেৱল মাইনৰিটি মুছলিমেই নহয় য'ত পাৰ্চিয়ান খ্ৰীষ্টিয়ান বুদ্ধিষ্ট জৈন মিলাই প্ৰায় 1.5 কোটি আছে ধৰা হৈছে 77 কোটি টকা 77 কোটি টকা যিটো যোৱা বাজেটত 2018-19ত 250 কোটি আছিল 18-19ত এইবাৰ 77 কোটি টকা গতিকে যিখন বাজেটে সভাপতি ডাঙৰীয়া যিখন বাজেটে অসমত 1.5 কোটি জনসাধাৰণ উন্নয়নৰ কাৰণে মাত্ৰ 77 কোটি টকা ধাৰ্য কৰে সেইখন বাজেটক আমি কেনেকৈ কল্যাণকামী বাজেট বুলি ক'ম যিখন বাজেটে গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে বাস্তৱসন্মত এটা প্ৰতিশ্ৰুতি দাঙি ধৰিব নোৱাৰে তাক কেনেকৈ আমি একেবাৰে সময় কম পালোঁ তথাপিতো বাকী যিবিলাক আঁচনি লৈছে এই আঁচনিৰ দ্বাৰা যে অসমৰ জনসাধাৰণ উপকৃত হ'ব এইটো কথা সঠিক তাৰ বাবে মই আপোনাৰ জৰিয়তে আমাৰ মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানী আৰু লগতে মাননীয় মুখ্যমন্ত্ৰীলৈ মই আমাৰ দলৰ তৰফৰ পৰাও আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ নেক্সট স্পীকাৰ UPPL দলৰ সন্মানীয় বিধায়ক গোবিন্দ চন্দ্ৰ মুছাহাৰী আপোনাৰ দলে আপোনাক 6 মিনিট টাইম দিছে আপুনি 6 মিনিটৰ ভিতৰত কনক্লুড কৰিব মাননীয় উপাধ্যক্ষ মহোদয় আজি সদনত অসমৰ মাননীয় বিত্তমন্ত্ৰী
মহাশয়ে যিখিনি বাজেট দাখিল কৰিলে তাৰ ওপৰত উপাধ্যক্ষ মহোদয় টাইটেলটো মানে শুদ্ধ হোৱা নাই বসুমতাৰী যে আছিলে তেখেতৰ বসুমতাৰী কৈছো গোবিন্দ চন্দ্ৰ বসুমতাৰী মুছাহাৰী কৈছিলে প্ৰথমতে মই উপাধ্যক্ষ মহোদয়ৰ জৰিয়তে অসম চৰকাৰক ধন্যবাদ দিব বিচাৰিছোঁ যে সদ্যহতে আমাৰ অসম চৰকাৰে BTAD অঞ্চলত এটা নতুন জিলা সৃষ্টি কৰিছে তামোলপুৰ জিলা আগতে আমাৰ 4খন জিলা আছিল এতিয়া 5খন জিলা হ'ব তাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ দিছোঁ লগতে আৰু ধন্যবাদ দিছোঁ তামোলপুৰতে অসম চৰকাৰে নতুনকৈ মেডিকেল কলেজ স্থাপন কৰিবলৈ ঘোষণা কৰিছে বৰ্তমান BTAD অঞ্চলত এখনেই মেডিকেল কলেজ কনষ্ট্ৰাকশ্যন চলি আছে কোকৰাঝাৰত আৰু এইখন হ'ব আমাৰ দ্বিতীয় মেডিকেল কলেজ তাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ দিছোঁ যিখিনি বাজেট আমাৰ মাননীয় বিত্তমন্ত্ৰী মহাশয়ে দাখিল কৰিছে সেই বাজেট জনমুখী হৈছে আৰু বিশেষকৈ অসমৰ বসবাস কৰা বিভিন্ন জনগোষ্ঠী যিসকল আৰ্থিকভাৱে দুৰ্বল তেখেতসকলৰ কল্যাণৰ কাৰণে হৈছে আৰু সেইকাৰণে মই এই বাজেটৰ সমৰ্থনত আৰু লগতে এইখিনি বাজেট দাখিল কৰাৰ কাৰণে মহোদয়ক ধন্যবাদ দিছোঁ ইয়াত বিভিন্ন দিশ সামৰি লোৱা হৈছে আৰু এই গোটেই দিশখিনি অসমৰ উন্নয়নৰ কাৰণে অসমৰ কল্যাণৰ কাৰণে হৈছে যে এই বাজেটত বিশেষকৈ কৃষি খণ্ডত উন্নয়নৰ কাৰণে যথেষ্ট থল ৰাখিছে যিহেতু অসমৰ বেছিভাগ লোক কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলে অসমৰ গ্ৰাম্য অৰ্থনীতি কৃষিৰ ওপৰতে নিৰ্ভৰ কৰে আৰু সেইকাৰণে অসমৰ কৃষি খণ্ড উন্নয়ন কৰিবৰ কাৰণে যি ব্যৱস্থা লৈছে তাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ দিছোঁ আৰু বিশেষকৈ এই বাজেট অসমৰ কৃষি খণ্ডত যথেষ্ট পৰিৱৰ্তন আনিব যথেষ্ট উন্নতি আনিব আৰু অসমৰ কৃষকসকলক আৰ্থিক দিশত যথেষ্ট তেওঁলোকে উন্নতি কৰিবৰ কাৰণে এই বাজেটে সহায় কৰিব এই বাজেটত আমি দেখিছোঁ যে অসম চৰকাৰে অসমৰ নিবনুৱা সমস্যা সমাধানৰ কাৰণে যথেষ্ট ব্যৱস্থা ৰাখিছে আৰু বিশেষকৈ 1 লাখ নিবনুৱাক সংস্থাপনৰ ব্যৱস্থাখিনি ইয়াত প্ৰতিশ্ৰুতি দিছে আৰু অকল প্ৰতিশ্ৰুতি নাই ইয়াক বাস্তৱত ৰূপায়িত কৰিব বুলি মোৰ চৰকাৰৰ ওপৰত নিশ্চয় সম্পূৰ্ণ আস্থা আছে নিবনুৱা সমস্যাৰ সমাধান অকল চাকৰিৰ জৰিয়তে দিব পৰা নাযায় কিন্তু বিভিন্ন প্ৰকাৰে সমস্যা সমাধান কৰিব পৰা যায় আৰু বিষয়টো এই বাজেটত প্ৰতিফলিত হৈছে যে অসমৰ নিবনুৱাসকলক বিভিন্ন প্ৰকাৰে বিশেষকৈ সেল্ফ এমপ্লয়মেণ্টৰ জৰিয়তে নিবনুৱা সমস্যা সমাধানৰ কথা ইয়াত উল্লেখ আছে বিশেষকৈ অসমৰ যিসকল নিবনুৱা আছে তেখেতসকলক স্কিল ডেভেলপমেণ্ট প্ৰশিক্ষণ দিয়াৰ জৰিয়তে বিভিন্ন ব্যৱসায়ত প্ৰতিষ্ঠা লাভ কৰাৰ এটা সুযোগ দিয়াৰ প্ৰতিশ্ৰুতি ইয়াত আছে আৰু সেইকাৰণে এই বাজেট অসমৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত যথেষ্ট পদক্ষেপ ল'ব এই আশা মই ৰাখিছোঁ তাৰপিছত এই বাজেটত আমি দেখিছোঁ যে যিহেতু এই 2 বছৰ গোটেই দেশৰ লগতে অসমো কোভিড-19 উপক্ৰমৰ ফলত যথেষ্ট ক্ষতি হৈছে আৰু ইয়াত আমাৰ যথেষ্ট আৰ্থিক দিশত ক্ষতি হোৱা দেখা পাইছোঁ বহুতো আমাৰ প্ৰাণ হানি হৈছে আৰু বিশেষকৈ এই বেমাৰৰ জৰিয়তে যিসকল প্ৰাণ আহুতি দিব লগা হ'ল তেখেতসকলৰ পৰিয়াল যিখিনি ৰৈ যোৱা আত্মীয়সকলক সকাহ দিয়াৰ কাৰণে ব্যৱস্থা ৰখা হৈছে বিশেষকৈ যিসকলৰ স্বামী কৰোণাত মৃত্যুবৰণ কৰিলে তেখেতক বিশেষকৈ বিধৱাসকলক আৰ্থিক সাহায্য দিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত লৈছে আৰু প্ৰায় 8 লাখ টকাকৈ তেওঁলোকে সাহায্য দিয়াৰ কথা ইয়াত উল্লেখ আছে আৰু যিসকল পিতৃ মাতৃহীন হ'ল
এই ৰোগৰ কাৰণে তেখেতসকলক ভৱিষ্যতৰ কাৰণে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি প্ৰস্তুত কৰা হৈছে আৰু এই বাজেটত এই কথাখিনি ৰখা হৈছে আৰু ইয়াৰ জৰিয়তে বিশেষকৈ এই বেমাৰৰ জৰিয়তে যিসকল পিতৃ মাতৃ হেৰা হ'ল, পিতৃ মাতৃ হেৰুৱাব লগল তেনেকুৱা শিশুসকলক শিক্ষা দীক্ষাৰ ব্যৱস্থা আৰু অন্ততঃ তেওঁলোক আপোনাৰ ক্লাছ 12লৈকে 1 মিনিট আছে আৰু এইখিনি শিক্ষা লাভ কৰা তেনেকৈ ব্যৱস্থা এটা ৰখা হৈছে আৰু সেইকাৰণে আমি এই কথাত বিশ্বাস কৰিছোঁ যে এই বাজেট বিশেষকৈ আৰ্থিকভাৱে জুৰুলাসকলৰ আৰ্থিকভাৱে দুৰ্বল তেনেকুৱা লোকসকলৰ কাৰণে যথেষ্ট কল্যাণমুখী এটা বাজেট হৈছে। ইয়াতে মই এষাৰ কথা ৰাখিব বিচাৰিছোঁ, বিশেষকৈ এই বাজেটত যিহেতু BTR এগ্ৰিমেণ্টৰ কথাও ৰাখিছে, মই চৰকাৰৰ ওচৰত এটাই অনুৰোধ যে যিহেতু এই এগ্ৰিমেণ্ট এটা অসম চৰকাৰে জড়িত আছে, বিশেষকৈ এই এগ্ৰিমেণ্ট বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগতে হৈছিল আৰু সেইকাৰণে এই এগ্ৰিমেণ্টৰ যিখিনি ক্লজ এণ্ড ছেকশ্যনছ, যিখিনি প্ৰভিজনছ গোটেইখিনি ইমপ্লিমেণ্ট কৰাৰ দায়িত্ব তেখেতসকলৰ আছে আৰু মই সেইকাৰণে অনুৰোধ কৰিছোঁ যে এই দায়িত্ব যাতে বৰ্তমান অসম চৰকাৰে পালন কৰে আৰু যিখিনি প্ৰভিজনছ আছে গোটেইখিনি যাতে ইমপ্লিমেণ্ট কৰে তাৰ কাৰণে আস্থা ৰাখি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। থেংক ইউ ভেৰি মাছ। নেক্সট স্পীকাৰ BPF দলৰ দুৰ্গা দাস বড়ো ডাঙৰীয়া। অধ্যক্ষ মহোদয় আৰু সদন, উপাধ্যক্ষ মহোদয় আৰু সদন, বাজেটখনত ইমানকেইটা বিষয় আছে যাৰ কাৰণে 8 মিনিট 10 মিনিট সময় কেতিয়াও যথেষ্ট নহয়, কিন্তু তথাপি তাৰ মাজত মই গুৰুত্বপূৰ্ণ বুলি ভবা কেইটামান বিষয় উত্থাপন কৰিব বিচাৰিছোঁ। মই আৰম্ভণিতে হোম ডিপাৰ্টমেণ্টৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। হোম ডিপাৰ্টমেণ্টৰ যোৱা 2-3টা দিন কুৱেশ্যনে হওক, কাটমোচনে হওক, যিয়ে নহওক, আটাইকেইটা প্ৰশ্নৰ উত্তৰত হোম বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হোম ডিপাৰ্টমেণ্টটো এক আমূল পৰিৱৰ্তন কৰি মডাৰ্ণাইজেশ্যন কৰাৰ কথা যি কথা কৈছে, আজিও তেখেতৰ প্ৰশ্নকালত তেখেতে যিকেইটা কথা কৈছে, মই ভাবোঁ এটা বছৰৰ বাজেটত বা মাত্ৰ 5টা বছৰৰ আগত ৰাখি এনেধৰণৰ যুগান্তকাৰী সিদ্ধান্ত যি ল'ব বিচাৰিছে, সেইকাৰণে মই হোম ডিপাৰ্টমেণ্টৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঙৰক প্ৰথমতে ধন্যবাদ জনাইছোঁ। এডুকেশ্যন ডিপাৰ্টমেণ্টে চৰ অঞ্চল, পিছপৰা অঞ্চলত নতুন মহাবিদ্যালয়, বিদ্যালয় স্থাপনৰ যিটো ধাৰা যোৱাবাৰৰ পৰা এইবাৰলৈকে ধাৰা অব্যাহত ৰাখিব বিচাৰিছে। মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীৰ এই বাজেটখনত আমি দেখিছোঁ যে সেইটো তেখেতসকলে অব্যাহত ৰাখি সঁচাকৈ আজি চেয়াৰমেন আলী ডাঙৰীয়াই যিটো কুৱেশ্যন আনিছিল যে সেই অঞ্চলসমূহত শিক্ষাও এটা অন্তৰায়, যে তেখেতসকলৰ অজ্ঞতাৰ কাৰণে বহুত নহ'বলগীয়া ঘটনা ঘটে, গতিকে এইটো ক্ষেত্ৰত এডুকেশ্যন ডিপাৰ্টমেণ্টে যদি তেওঁলোকৰ যিখিনি, যদিও এডুকেশ্যন ডিপাৰ্টমেণ্টৰ হায়েষ্ট এলোকেশ্যন আছে, তেওঁলোকৰ দৰমহাও যথেষ্ট দিব লাগে আমি জানো, কিন্তু তথাপি এডুকেশ্যন ডিপাৰ্টমেণ্টে সেই এৰিয়াবিলাকত কনচেনট্ৰেট কৰি তেওঁলোকে ৰিয়েলি য'ত মহাবিদ্যালয় বা বিদ্যালয় নাই সেই অঞ্চলসমূহত তেওঁলোকে গঢ় দিবলৈ চেষ্টা কৰিব বুলি আশা ৰাখিছোঁ। স্পৰ্টছ, যিহেতু মোৰ নিজৰ জীৱনত প্ৰথম স্পৰ্টছ মিনিষ্টাৰেই হৈছিলোঁ মই, আৰু স্পৰ্টছটো যোৱা 35টা বছৰ স্পৰ্টছ অৰ্গেনাইজাৰ হিচাপে নেশ্যনেল ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনবিলাকত মই নিজে সভাপতিৰো দায়িত্ব আছিলোঁ। ছাউথ এছিয়া ইণ্ডিয়াৰ সভাপতি, ইণ্ডিয়ান অলিম্পিকৰ মই 28 বছৰ ভাইচ প্ৰেছিডেণ্ট হৈ আছোঁ। সেই হিচাপে স্পৰ্টছটো মই এইকাৰণে ভাবোঁ, স্পৰ্টছতেই য'ত জাতি ধৰ্ম আৰু বৰ্ণৰ কথা উল্লেখ নাই, যোনে আগত যাব সি পুৰস্কাৰ পাব, যোনে বেছি দুলিয়াব সি পুৰস্কাৰ পাব, যিয়ে বেছি জঁপিয়াব সি পুৰস্কাৰ পাব। কোন ধৰ্মৰ মানুহে জঁপিয়াইছে, কোন জাতিৰ মানুহে খেলিছে তাৰ লগত কোনো কথা নাই, যাৰ কাৰণে স্পৰ্টছ ফেটাৰ্নিটিত নতুনকৈ 2খন দেশ যোগদান কৰাৰ পিছত 214খনে এই স্পৰ্টছ ফেটাৰ্নিটিত যোগদান কৰিছে। আৰু স্পৰ্টছ ফৰ অল, ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়াই মনত ৰখা আছিল, স্পৰ্টছ ফৰ অল, বুঢ়া ডেকা, ডিফ এণ্ড ডাম, কণা খোৰা কজা সকলোৰে কাৰণে স্পৰ্টছটো, যে ডেকা ল'ৰাৰ কাৰণে স্পৰ্টছ সেইটো নহয়,
স্পৰ্টছ ফৰ অল বুলি আপোনালোকে মোবাইল এপ খুলিলে দেখা পাব। তাত ইমান সুন্দৰ সুন্দৰ কথা লিখা আছে যে বৃদ্ধ মানুহে কিয় স্পৰ্টছ কৰিব লাগে, মিডিল এজৰ মানুহে কিয় স্পৰ্টছ কৰিব লাগে, বা ডেকা ল'ৰাবিলাকেতো পুৰস্কাৰ পাব খেলিব, কম এজৰ মানুহে কিয় স্পৰ্টছ কৰিব লাগে। এই যে কথাবিলাক তাত উল্লেখ কৰিছে তেনে কথাবিলাকো চিন্তা চৰ্চা ক্ৰীড়া মন্ত্ৰী ডাঙৰীয়াই ক'ব। কোভিড কালত হেল্থ ডিপাৰ্টমেণ্ট, অতি সংকট কালত হেল্থ ডিপাৰ্টমেণ্ট আছে। আৰু মই ভাবোঁ আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে হেল্থ মিনিষ্টাৰ হিচাপে যোৱা বছৰটোত মুখ্যমন্ত্ৰী হোৱাৰ আগতে কোভিডৰ কাৰণেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি পপুলাৰিটি আছিল সেইটো আৰু গভীৰ হ'ল একচুৱেলি পপুলাৰিটি, যাৰ কাৰণে বোধহয় তেওঁলোকৰ মানে পাৰ্টীয়েও তেওঁক মুখ্যমন্ত্ৰীৰ নিচিনা আসন এখন দিবলৈ যে বাকীবিলাকো চলাব পাৰিব তেনেকুৱা ভাবিলে। গতিকে কোভিড কালৰ হেল্থ ডিপাৰ্টমেণ্ট মই ভাবিছোঁ কেতিয়াও ফেইল কৰা নাই। তেওঁলোকে যথেষ্ট কোভিড কালৰ হেল্থ ডিপাৰ্টমেণ্টে ৰাইজক সকাহ দিব পাৰিছে। মই আছাম একৰ্ড ছিগনেটৰী হিচাপে 42জন স্বাক্ষৰকাৰীৰ ভিতৰত ময়ো স্বাক্ষৰকাৰী হিচাপে মই ক'ব বিচাৰিম, আছাম একৰ্ডৰ 6 নম্বৰ দফা, এই 6 নম্বৰ দফাটোৰ যিটো ৰিপৰ্ট মাননীয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা এইমাত্ৰ কৈ উঠিছে, সেই ৰিপৰ্টটো অনতিপলমে কমপ্লিট হৈছে যদি পঠাব লাগে, যদি নাই হোৱা আমি আছাম একৰ্ডৰ ক্ষেত্ৰত মই এইটোত অসন্তুষ্টি প্ৰকাশ কৰিম। এইকাৰণে যে 2 বছৰ সময়সীমা দিছিলে। কোভিড কালত আমাৰ আছাম একৰ্ড মন্ত্ৰীয়ে কৈছে যে কোভিডৰ কাৰণে লিগেল এডভাইচ ল'ব পৰা নাই। লিগেল এডভাইচত কোভিডে আচলতে একো অসুবিধা নিদিয়ে, কিন্তু তথাপি মই আছাম একৰ্ড মন্ত্ৰী ডাঙৰীয়াই এইখন 2 বছৰৰ ভিতৰত যদি তেওঁলোকে ৰিপৰ্টটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নোডেল এজেঞ্চি হোম ডিপাৰ্টমেণ্টলৈ পঠিয়ায় তেতিয়াহ'লে মই ভাবোঁ এইটো মই সন্তুষ্টি লভিম। আদাৰৱাইজ আছাম একৰ্ড সম্পৰ্কে মই সন্তুষ্ট নহয়। নুমলীগড় শোধনাগাৰ যিটো আগৰ চৰকাৰবিলাকে আমি কৰিব লাগিছিল, ময়ো চৰকাৰত আছিলোঁ এসময়ত, কৰিব লাগিছিল নুমলীগড় শোধনাগাৰক 26% তেওঁলোকে ষ্টেট শ্বেয়াৰ যিটো কৰিছে সেইটো এখন ধনবিদ নোহোৱা চৰকাৰে যিটো সাহস কৰিছে সেই সাহস সঁচাকৈ দুঃসাহস বুলি কৈছোঁ। তেওঁলোকে সেইটো কৰিবলৈ সক্ষম হৈছে। মাইক্ৰ' ফাইনেন্স মই কৈছোঁ, 2জন দুখীয়া মানুহ, আমাৰ ছিদ্দিক আহমেদ এগৰাকী দুখীয়া মহিলা বুলি ধৰক, মোকো এগৰাকী দুখীয়া মহিলা বুলি ধৰক। মই কথা এক্সাম্পল মই মহিলা দুগৰাকীৰ নাম ল'ব পাৰোঁ, বেলেগ MLA মহিলা MLA, আমি দুগৰাকী দুখীয়া মহিলা বুলি ধৰক। তেওঁ লোন ল'লে মই নল'লোঁ, কিবা কাৰণত মই নল'লোঁ, কিন্তু ছিদ্দিক আহমেদতকৈ মই দুখীয়া। ছিদ্দিক আহমেদ ডাঙৰীয়াই আজি অসম চৰকাৰৰ পৰা 25,000 টকা ইনচেণ্টিভ পাব, মোক কিয় নিদিয়ে? মই লোন নল'লোঁ কাৰণেই মোৰ দুখ। তেনে মহিলাসকলক কিন্তু আপোনালোকে আমাৰ যিগৰাকী চেয়াৰমেন পাতি দিছে, আমাৰ গুৱাহাটী ডেভেলপমেণ্ট মিনিষ্টাৰ, তেখেতে যাতে চেয়াৰমেন ডাঙৰীয়া অশোক সিংঘাল ডাঙৰীয়াই এই কথাটো ভাবে যে যিসকলক দিলে ভাল পালোঁ, আমি খুব ভাল সিদ্ধান্ত হৈছে, কিন্তু মই কি দুখ কৰিলোঁ, লোনটো নলোৱাটোৱে কি মোৰ দুখ। গতিকে মোৰ কথাও আপোনালোকে চিন্তা কৰা উচিত। আৰু 1 লাখ চাকৰিটো ধন্যবাদ দিবই লাগিব, 1 লাখ চাকৰিটো আমি ধন্যবাদ দিবই লাগিব, কিন্তু তাত মই এটা চৰকাৰক তেতিয়াহে ভাল পাম যদি তেওঁলোকে ST ST ৰিজাৰ্ভেশ্যনৰ যিবিলাক বেকলগ আছে সেই বেকলগ এই সুযোগতে আপোনালোকে পূৰণ কৰিবলৈ চেষ্টা কৰক, আমি অনুৰোধ জনাইছোঁ আপোনালোকক। আৰু আটাইতকৈ অসন্তুষ্টিৰ বিষয় হৈছে চুক্তিখনত আপোনালোকে গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ কাৰণে কৃষি বিভাগৰ লগত জড়িত আটাইকেইটা ছেক্টৰতে আপোনালোকে যথেষ্ট গুৰুত্ব দিছে। ইনডাইৰেক্ট এমপ্লয়মেণ্ট লাখ লাখ ল'ৰা ছোৱালীৰ তাতে হ'ব, ধন্যবাদৰ পাত্ৰ আপোনালোক। কিন্তু তাৰ লগে লগে সৰু সৰু ইণ্ডাষ্ট্ৰী যিবিলাকে মধ্যমীয়া ইণ্ডাষ্ট্ৰী কৰিছিল, MSME যি কয়, এই MSMEক আপোনালোকে ইমান ইগনোৰ কৰিলে, য'ত লক্ষ লক্ষ MSMEৰ লগত জড়িত এমপ্লয়ী, MSMEৰ লগত জড়িত ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী, ক্ষুদ্ৰ ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট জড়িত আছিল। সঁচাকৈ MSME কৰাসকলৰ কাৰণে এটা দুৰ্ভাগ্যৰ বিষয়। মই এইখিনিতে আপোনালোকে ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগ কৰাসকলৰ কাৰণে মই ফাইনেন্স মিনিষ্টাৰ ডাঙৰীয়াক স্পেচিয়েলি অনুৰোধ কৰিম, MSMEৰ কাৰণে আপোনালোকে পৰিপূৰক হ'লেও
কিবা বাজেটত আপুনি এনচাৰ দিয়াৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনচাৰ দিয়াৰ সময়ত MSME গ্ৰুপক আপোনালোকে কিবা সহায় কৰিব পাৰে নেকি কোভিড কালত যি বিপদৰ সন্মুখীন তেওঁলোক Please conclude. মই শেষ কৰিব বিচাৰিছো ডেপুটি স্পিকাৰ ডাঙৰীয়া পানী হৈছে হাৱাৰ লগতে পানীও এটা অতি দৰকাৰী অলপ সময় পানী খাব নাপালে আমাৰ অৱস্থা কি হয় আমাৰ যদি বাথৰুমত পানী নাথাকে আমাৰ কি অৱস্থা হ'ব নিৰ্মল পানী যোগান আঁচনি এই নিৰ্মল পানী যোগান আঁচনিটো মই MLA হোৱাৰ আগত তাৰমানে আজিৰ পৰা 2-3 মাহ আগতে মই একো গুৰুত্ব দিয়া নাছিলো যে মোৰ জৰিয়তে গোটেই ভাৰতবৰ্ষত পানী যোগানৰ যিটো এক মানে যুগান্তকাৰী সিদ্ধান্ত ভাৰতবৰ্ষত নিৰ্মল পানী যোগান ঘৰে ঘৰে পানী যোগানৰ ব্যৱস্থা কৰিছে আপোনাৰ next speaker টো 2 মিনিট আছে আপুনি এইখিনি কৈ দিব নেকি ৰাজ্য চৰকাৰো সঁচাকৈ আপোনাৰ next speaker 2 মিনিট বাকি আছে এইখিনি কৈ হেড মোৰ কৰি দিব পিছৰ সদস্যগৰাকীৰ 4 মিনিটটো ৰক্ষা কৰি Only 2 minutes. মই ৰক্ষা নাই, কৰি ৰক্ষা কৰা, মই 2 মোৰ মিনিট extra বক্তব্যৰ আপুনি সামৰণি মাৰিছো ধন্যবাদ 2 মিনিট টাইম ৰখিছে আপোনালোকৰ এতিয়া আমাৰ সন্মানীয় বিধায়ক CPIM দলৰ মনোৰঞ্জন তালুকদাৰক মই ভাষণ ৰাখিবৰ অনুৰোধ জনাইছো আপোনাৰ টাইম এলটেড 4 মিনিট নাই বড় হোৱা নাই এইটো একচেপ্ট হোৱা নাই হয় এইটো একচেপ্ট হোৱা নাই এইটো হেৰিটো হয় আপুনি 4 মিনিট টাইম দিয়া আছে ষ্টাৰ্ট কৰক ছাৰ তেওঁ আমাৰ মহাজোঁটৰ সদস্য এইটো BSc আপোনালোকে পাছ কৰিলে ক'ব পাৰিব নহ'লে RMCৰ ফালৰ পৰা তেওঁক 4 মই মিনিট ইয়াতে বহি বঢ়াই পেলাই দিওঁ এইটো ডিচাইড নকৰোঁ নাই মই ইয়াত বহি পেলাই এইটো ডিচাইড নকৰোঁ এইটো মই ইয়াত বহি পেলাই ডিচাইড কৰিব পাৰিলে ইনষ্টেণ্টলি ডিচাইড কৰি আপোনাক দিম BSc পাছ কৰিলে আপুনি পাৰিব এইটো এক্সচেঞ্জ কৰিবলৈ অহাবাৰ আপোনালোকে BSc ক'ব বিৰোধী দলৰ কথাটো উত্থাপন কৰিছে BSc ডিছকাশ্যন হ'ব আপোনাৰ অপজিশ্যন যোনে ধাৰ দিয়ে এই 4 মিনিটটো সেইটো পাছ কৰাই ল'ব আমাৰ আপত্তি নাই এইবাৰ 4 মিনিটতে কৰক আৰম্ভ কৰক মাননীয় ডেপুটি স্পিকাৰ ছাৰ আমাৰ বিত্তমন্ত্ৰীয়ে বাজেটখন 5 বছৰৰ পাৰ্সপেক্টিভত উত্থাপন কৰিছে কিন্তু মই যিখন বাজেট যিখিনি মোৰ জ্ঞানেৰে মই পঢ়া শুনা কৰিলোঁ এই বাজেটখনে অসমৰ 5 বছৰৰ পৰিপ্ৰেক্ষিতটো নিশ্চিতভাৱে নিৰ্ধাৰণ নকৰে কাৰণ আমাৰ এতিয়াৰ যিটো বাস্তৱতা এই বাস্তৱতাটো হৈছে SDG ইণ্ডেক্সত নীতি আয়োগৰ অসমৰ যিটো অৱস্থান মই বিভিন্ন ক্ষেত্ৰত ব্যাখ্যা কৰিব নাযাওঁ অসমৰ যিটো অৱস্থান এই অৱস্থানে নিশ্চিতভাৱে আমাক সেই ধৰণৰ এটা পৰিপ্ৰেক্ষিত সৃষ্টি কৰি পেলাই এখন উন্নত বাজেট দিয়াৰ বাস্তৱতা আমাৰ সন্মুখত ৰখা নাই এইখন বাজেটে কাৰণ বাজেট হ'ল ৰাজহ আৰু ব্যয়ৰ খাটিয়াৰ ৰাজহৰ পৰিমাণ আৰু উৎসৰ বিষয়টো গুৰুত্বপূৰ্ণ কিন্তু বাজেটক ব্যাখ্যা কৰা হয় ভলিউম টাইপ আৰু গুণগত ব্যয়ৰ প্ৰস্তাৱৰ ওপৰত কাৰণ এই ভলিউম টাইপ আৰু গুণগত ব্যয়ৰ প্ৰস্তাৱে স্বাভাৱিকতে ৰাজ্য চৰকাৰখনৰ আৰ্থিক দৃষ্টিভংগী আৰু জনসাধাৰণৰ জীৱন আৰু জীৱিকাকো কেনেধৰণে প্ৰভাৱিত কৰিব বাজেটখনে স্বাভাৱিকতে স্পষ্ট কৰি দিয়ে 1921-22 বৰ্ষত 1,07,556 কোটি টকাৰ যি বাজেট কৰা হৈছে ইয়াৰে 84,406 কোটি টকা ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু 23,150 কোটি টকা আমাৰ কেপিটেল এক্সপেণ্ডিচাৰ ধাৰ্য কৰা হৈছে ৰাজ্যৰ আৰ্থিক অৱস্থা আৰু কোভিড পৰিস্থিতি বিশেষতঃ মই কোভিড পৰিস্থিতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ এই কোভিড পৰিস্থিতি মোকাবিলাৰ বাবে এই প্ৰস্তাৱিত পুঁজি কোনো পধ্যেই যথেষ্ট বুলি মই বিবেচনা নকৰোঁ যোৱাবাৰৰ যিটো বাজেট এই বাজেট আছিল 1,03 কোটি টকা 762 কোটি টকাৰ বাজেট কিন্তু আমাৰ যিটো এই ক্ষেত্ৰত ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু কেপিটেল এক্সপেণ্ডিচাৰটো এইটো আপোনালোকৰ জ্ঞাত কিন্তু ৰিভাইজ এষ্টিমেটত যেটো 1,22,342 কোটি টকালৈকে ৰিভাইজ এষ্টিমেটটো আহিলে এই ৰিভাইজ এষ্টিমেটটো যোৱাবাৰৰ যিটো আহিল এইবাৰ 21 আৰু 22 চনৰ যিখন বাজেট এই 122 কোটি 342 কোটি টকাতকৈ যথেষ্ট পৰিমাণে হ্ৰাস হৈছে আমি 1,07,000 কোটি টকাৰ বাজেট ধাৰ্য কৰিছোঁ মোৰ দৃষ্টিভংগীত এই ৰিভাইজ এষ্টিমেটতকৈ হ্ৰাস বাজেট আমি উত্থাপন কৰি আমাৰ অসমৰ কোভিড পৰিস্থিতি আৰু অন্য যিবিলাক জৰুৰী ক্ষেত্ৰ এই ক্ষেত্ৰবিলাকৰ যিটো দাবী সেই দাবী আমি নিশ্চিতভাৱে পূৰণ কৰিব নোৱাৰিম এইকাৰণে মই স্বাভাৱিকতে এই বাজেটক স্পষ্টভাৱে এই বাজেট যে জনসাধাৰণৰ কোনো কল্যাণ সাধিব নোৱাৰিব আশা কৰা ধৰণে 5 বছৰৰ পৰিপ্ৰেক্ষিতত এই ক্ষেত্ৰত মই নিশ্চিত হৈছোঁ স্পিকাৰ ছাৰ
যোৱাবাৰতকৈ যদিও 8% বেছি কেপিটেল এক্সপেণ্ডিচাৰ প্ৰস্তাৱ কৰা হৈছে, কিন্তু 20-21 বাজেটৰ ৰিভাইজ যিটো এষ্টিমেট, কেপিটেল এক্সপেণ্ডিচাৰৰ যিটো এষ্টিমেট, সেই এষ্টিমেটতকৈ 12% হ্ৰাস কৰা হৈছে। যেতিয়া কেপিটেল এক্সপেণ্ডিচাৰ 12% হ্ৰাস কৰে, ই প্ৰত্যক্ষভাৱে বিভিন্ন ক্ষেত্ৰত ইয়াৰ ক্ষতিকাৰক এটা প্ৰভাৱ সৃষ্টি কৰে আৰু এইকাৰণে ই আমাৰ অৰ্থনৈতিক বিকাশটো ব্যাহত কৰিব। আনফালে মই এটা কথা বিশেষভাৱে আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছোঁ যে আমাৰ কোৱালিটি অফ এক্সপেণ্ডিচাৰটো কি হ'ব, কেনেধৰণৰ হ'ব কোৱালিটি অফ এক্সপেণ্ডিচাৰ। আমি দেখিছোঁ এক্সপেণ্ডিচাৰ অন ছ'চিয়েল ছাৰ্ভিচ এণ্ড ইকনমিক ছাৰ্ভিচ যিটো ডেভেলপমেণ্টেল এক্সপেণ্ডিচাৰ হয়, আমি যিটো ডেভেলপমেণ্টেল এক্সপেণ্ডিচাৰ বুলি জানো, সেই ক্ষেত্ৰত এডুকেশ্যন, হেল্থ, ৱাটাৰ ছাপ্লাই, চেনিটেশ্যন, হাউচিং, ইনফৰমেশ্যন এটচেট্ৰা আৰু ইকনমিক ছাৰ্ভিচত এগ্ৰিকালচাৰ, এলাইড ছাৰ্ভিচ, ইণ্ডাষ্ট্ৰি, মিনাৰেল, ট্ৰেন্সপৰ্ট এণ্ড কমিউনিকেশ্যন, এই দুয়ো ক্ষেত্ৰতে গভৰ্ণমেণ্টৰ প্ৰায়ৰিটি ক্ষেত্ৰত, কিন্তু এই প্ৰায়ৰিটি ক্ষেত্ৰত বাজেটেৰী যিটো এলকেশ্যন হৈছে, এই এলকেশ্যন বৃদ্ধি হোৱা নাই। এই এলকেশ্যন বৃদ্ধি নোহোৱাৰ ফলত এই ক্ষেত্ৰত আমি দেখা পাম যে আমাৰ ৰাজ্যখনে চাফাৰ কৰিব। এই ক্ষেত্ৰত কি ধৰণৰ অৱস্থান আজি ৰাজ্যিক চৰকাৰে লৈছে, নিশ্চয় এই কথাটো পৰৱৰ্তী স্তৰত হ'ব। কিন্তু মই এটা কথাত মানিছোঁ যে আপোনালোকে ইনফৰমেশ্যন টেকনলজিৰ ক্ষেত্ৰত বাজেট এলকেশ্যন 14% 20-21 তুলনাত ৰিভাইজ এষ্টিমেটতকৈ অধিক কৰিছে 14%, মাত্ৰ আপোনালোকে ইনফৰমেশ্যন টেকনলজিৰ ক্ষেত্ৰত। কিন্তু মই স্পষ্টকৈ আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছোঁ যে ছ'চিয়েল ছাৰ্ভিচৰ ক্ষেত্ৰত যোৱাবাৰ যি ৰিভাইজ এষ্টিমেট হৈছিল, এই ৰিভাইজ এষ্টিমেটতকৈ বাজেট এলকেশ্যন এইবাৰ হ্ৰাস পাইছে। এডুকেশ্যনত -5.7, হেল্থত -13%, ৱাটাৰ ছাপ্লাই এণ্ড চেনিটেশ্যনত -16%, ইনফৰমেশ্যন টেকনলজিত আপোনালোকে বৃদ্ধি কৰিছে 14%, ৱাটাৰ ৱেলফেয়াৰ এণ্ড SC এণ্ড STত আপোনালোকে -31%, লেবাৰ এণ্ড লেবাৰ ৱেলফেয়াৰত -13%, ছ'চিয়েল ৱেলফেয়াৰ এণ্ড নিউট্ৰিশ্যনত -24%, অন্য ক্ষেত্ৰত -6.5 ক্ষেত্ৰত। আনফালে মই অলপ সময় লৈছোঁ স্পীকাৰ মহোদয়, ইকনমিক ছাৰ্ভিচৰ ক্ষেত্ৰত এগ্ৰিকালচাৰ এণ্ড এলাইডত -15%, ৰুৰেল ডেভেলপমেণ্টত আপোনালোকে +0.6% প্লাছ কৰিছে, কিন্তু ইৰিগেশ্যন আৰু ফ্লাড কণ্ট্ৰলত -6.4% আপোনালোকে হ্ৰাস কৰা নিশ্চয় আপোনালোকে দেখিছে। সেইকাৰণে কেপিটেল এক্সপেণ্ডিচাৰৰ ক্ষেত্ৰতো মই স্পষ্টভাৱে কোভিড পৰিস্থিতিত হেল্থত যদি আপোনালোকে -34% কেপিটেল এক্সপেণ্ডিচাৰ কম কৰে, কোভিড পৰিস্থিতি কেনেধৰণে মোকাবিলা কৰা হ'ব ৰাজ্যখনত? বাজেটৰ এই যি দুৰ্বলতা, এই দুৰ্বলতা মই স্পষ্টভাৱে দিছোঁ। কিন্তু আপোনালোকে এগ্ৰিকালচাৰত যিটো ডিজাষ্টাৰ হৈছে, এগ্ৰিকালচাৰ আয়োগৰ কথা কৈছে, অলপ সময় স্পীকাৰ মহোদয়, অলপ সময় 1 মিনিট সময় মোক দিয়ক। ডিজাষ্টাৰ মোকাবিলা আপোনালোকে কেনেকৈ কৰিব? এখন আয়োগৰ কথা, যিটো এগ্ৰিকালচাৰৰ ক্ষেত্ৰত কংক্ৰিট এটা বা সিদ্ধান্ত এই বাজেটত থাকিব লাগে, যাৰ ফলত আমি যিটো পৰৰাজ্যৰ ওপৰত নিৰ্ভৰশীল, এই পৰৰাজ্যৰ নিৰ্ভৰতা আমাৰ কমিব পাৰে। এইখিনি কথা আপুনি আমাক সময় নিদিলে, তথাপি উপায় নাই, মই এইখিনি কথা আপোনালোকৰ সন্মুখত উত্থাপন কৰি এই বাজেট যে এখন ব্যৰ্থ বাজেট, এই বাজেট যদি জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ নকৰে, এই কথা কৈ মই মোৰ বক্তব্য সামৰণি। থেংক ইউ। মাননীয় উপাধ্যক্ষ মহোদয়, আমাৰ বৰ্তমান চৰকাৰে যিখন বাজেট বক্তৃতা বিত্তমন্ত্ৰী ডাঙৰীয়ানী উত্থাপন কৰিছে, এই বাজেটখনত যদিও দেখা যায় ইণ্ডিভিজুৱেল বেনিফিচিয়াৰীৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে, কিন্তু অসমৰ জ্বলন্ত সমস্যা যিবিলাক, সেইবিলাকৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হোৱা নাই। মই খুব দীঘলীয়া ভাষণ নিদিওঁ, কাৰণ আমাৰ বিৰোধী দলৰ দলপতি তেখেতে ইলাবৰেটলি কৈছে, আমাৰ পিছত ভৰত নৰহ ডাঙৰীয়া পৰহিৰ পৰা ষ্টাডি কৰি আছে, ভালকৈ ক'ব। তো মোৰ দৃষ্টিত যিখিনি কম হোৱা বুলি ভাবিছোঁ, তাৰ ভিতৰত আছে শিক্ষা বিভাগত। ইয়াত যিটো জ্বলন্ত সমস্যা ভেঞ্চাৰ স্কুল, উপাধ্যক্ষ মহোদয় আপুনি জানে, প্ৰায় 3টা দশক
যিসকল গাঁৱত স্কুল প্ৰতিষ্ঠানৰ ব্যৱস্থা নাছিল, শিক্ষাৰ ব্যৱস্থা নাছিল, সেই সময়ত 1990, 91 চন, 92 চনত এই ৰাইজে দান বৰঙণি দি স্কুল কৰি পেলাই তাত শিক্ষকতা কৰি আহিছিল। 30টা বছৰ তেওঁলোকে আশা কৰি আছিল যে চৰকাৰ এই স্কুল পাৰ্মিনেণ্ট কৰিব আৰু আমাৰ চাকৰিটো হ'ব। কিন্তু দেখা গ'ল ইয়াৰ মাজত বহুতেই স্কুল নোহোৱাৰ আগতেই ৰিটায়াৰমেণ্টত গ'ল। যোৱা চৰকাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ সময়ত স্কুল চৰকাৰীকৰণ কৰাৰ কাৰণে আইন পৰিৱৰ্তন কৰা হ'ল, এমেণ্ডমেণ্ট কৰা হ'ল শিক্ষা আইনখন। কিন্তু শেষৰ ফালে দেখা গ'ল যে স্কুল চৰকাৰীকৰণ কৰা নহ'ল। উপাধ্যক্ষ মহোদয়, এটা ভেঞ্চাৰ স্কুলৰ পৰা 2-3জনকৈ শিক্ষকক টিউটৰ হিচাপে বেলেগ স্কুলত তেওঁলোকক নিযুক্তি দিয়া হ'ল আৰু বাকী 3-4জনকৈ শিক্ষক বঞ্চিত হ'ল। মই ভাবো 3টা দশক, এদিন দুদিন নহয়, এবছৰ দুবছৰ নহয়, 3টা দশক যিসকল শিক্ষকে ছাৰ্ভিচ দিলে মানৱতাৰ খাতিৰত, সেইসকলক একচুৱেলি টিউটৰ হিচাপে হ'লেও তেওঁলোকক স্বীকৃতি দিব লাগিছিল। কিন্তু এই কথাটো শিক্ষা বিভাগত কতে উল্লেখ কৰা হোৱা নাই। দ্বিতীয়তে, ৰাইট টু এডুকেশ্যন মতে 5 কিলোমিটাৰ অন্তৰত এটা হাইস্কুল হ'ব লাগে, 1 কিলোমিটাৰ ভিতৰত এখন LP স্কুল হ'ব লাগে। তেনেকে ME স্কুলৰ ক্ষেত্ৰতো এটা সীমা আছে। কিন্তু ভিতৰুৱা অঞ্চলত, বিশেষ কিনালমাৰা সমষ্টিৰ চহৰ চাপৰি 5 কিলোমিটাৰ কিয়, 20 কিলোমিটাৰ ভিতৰত এতিয়া